নমস্কাৰ। আজি পবিত্ৰ দিনটোত আমি আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষৰ শিক্ষক সমাজলৈ আন্তৰিকতাৰে শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। এই পবিত্ৰ শিক্ষক দিৱসটো এই ক্ষণটো আপোনালোকৰ মধুৰ হওক, সুস্বাস্থ্যৱান হওক আৰু আপোনালোকে মনে বিচৰা ধৰণৰ কাৰ্যবিলাক সফল কাম কৰাত নেদেখাজনে সহায় হওক, তাকে আশা কৰি আজি আমি এই বিশেষ অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ লৈছোঁ, আয়োজন কৰিছোঁ। আজি এই পবিত্ৰ শিক্ষক দিৱসটোত দিনটো আমাৰ ভাৰতবৰ্ষত এনে এখন স্কুল নাই, এনে এখন বিদ্যালয় নাই, নিম্নৰ পৰা উচ্চ পৰ্যায়ৰ শিক্ষানুষ্ঠানত বিশেষ ধৰণেৰে অনুষ্ঠিত কৰা হয়। আৰু সৰ্বপল্লী ৰাধাকৃষ্ণনৰ এই জন্মদিনটোতে আমি ভাৰতবৰ্ষক শিক্ষক সমাজত, বিশেষকৈ তেখেতে শিক্ষক সমাজৰ প্ৰতি যি ধৰণৰ খুব সুন্দৰভাৱে মন্তব্য কৰাৰ লগতে আৰু তেখেতে যিহেতু নেকি আজীৱন শিক্ষকতা বৃত্তিকেই প্ৰাধান্য দিছিল ৰাষ্ট্ৰপ্ৰধানতকৈও, আৰু তেনে এজন মহান ব্যক্তিৰ জন্মদিনটোতে আজি আমি পবিত্ৰ অনুষ্ঠানটো পাতিছোঁ। আজি এনে এটি পবিত্ৰ ক্ষণত, পবিত্ৰ মুহূৰ্তত আমাৰ মাজত উপস্থিত আছে দুজনকৈ নতুন প্ৰজন্মৰ শিক্ষা ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থকা ব্যক্তি, বন্ধুবৰ ডক্টৰ বীৰেন্দ্ৰ দাস, নমস্কাৰ, আৰু বন্ধুবৰ ৰাজীৱ কোঁৱৰ, নমস্কাৰ। আমি এখেতসকলৰ বিষয়ে জানিম। তেখেতসকলেও এই কম সময়ৰ ভিতৰতে শিক্ষকতা বৃত্তি হিচাপে লোৱাৰ লগতে তেওঁলোকে জীৱন আৰু জীৱিকা হিচাপে গ্ৰহণ কৰিছে, আৰু তেখেতসকলে মানৱ গঢ়াৰ কাৰখানাত একোজন খনিকৰ হিচাপে নিয়োজিত হৈ তেখেতসকলে নিজৰ দায়িত্ব সফলতাৰে পালন কৰি আছে। মই দুয়োগৰাকীকে আজি এই পবিত্ৰ দিনটোত শিক্ষক দিৱসৰ শুভকামনা, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ডক্টৰ দাস, আমি শিক্ষক দিৱস বুলি কোৱাৰ লগে লগে আমি আচলতে একঘেয়ামীয়াকৈ কথাখিনি পাতিবলৈ ইচ্ছা কৰা নাই। পূৰ্বৰ যি শিক্ষক দিৱস বা এজন শিক্ষকৰ যিটো অৱয়ব এটা আছিল, আমাৰ দিনতে চাওঁ এজন শিক্ষক বুলি কোৱাৰ লগে লগে কুৰ্তা কামিজ, ধুতি পাইজামা, বগা সাজ বা এনেকুৱা ধৰণৰ কিছুমান কথা আমি তেতিয়া মনত এটা কল্পনা, এখন চিত্ৰ এটা আহি গৈছিলে। কিন্তু আজিৰ তাৰিখত কিন্তু সেই পৰিৱেশটো বা সেই দিনটো নাই। যুগৰ পৰিৱৰ্তনৰ লগে লগে শিক্ষকতাত বৃত্তি জড়িত হৈ থকা লোকসকলৰ শাৰীৰিক অৱয়ব, চাৰিত্ৰিক গঠন বা অন্যান্য ধৰণৰ ক্ষেত্ৰতো শিক্ষা ক্ষমতা, শিক্ষা তেওঁলোকৰ সকলো ক্ষেত্ৰতে কিন্তু পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যায়। আপুনি নতুন প্ৰজন্মক প্ৰতিনিধিত্ব কৰা এজন যুৱক লগতে শিক্ষক হিচাপে আপুনি কেনেকুৱা ধৰণৰ অনুভৱ কৰে এই বৃত্তিটোত জড়িত হৈ পেলাই? অনুভৱটো আচলতে সেইটো আমি একেবাৰে প্ৰত্যক্ষ নকৰা নহয়। মানে আপুনি কোৱাৰ নিচিনা যিটো আমাৰ অনুভৱ আছে যে অতীজতে আমি শিক্ষক বুলি কোৱাৰ লগে লগে বা সুদূৰ অতীতৰ কথা কোৱাই নাই, আমাৰ শৈশৱকালৰ সময়ৰ শিক্ষক যিসকলক আছিলে তেওঁলোকক দেখাৰ লগে লগে বিশেষকৈ শ্ৰদ্ধা ভক্তিৰ ফালৰ পৰা, মই কেৱল সাজ সজ্জাৰ বা বেশভূষাৰ ফালৰ পৰাই কোৱা নাই, যিটো আমাৰ জ্ঞানৰ ভঁৰাল বা তেওঁলোকৰ প্ৰতি আমাৰ যিটো শ্ৰদ্ধা ভক্তি আছিলে, সেই ভাৱটো অকণমান ক্ৰমান্বয়ে যেন সলনি হৈ আহিছে সময়ৰ ক্ষেত্ৰত, তেনেকুৱা এটা অনুভৱ আমাৰ নোহোৱা নহয়। অৱশ্যে কিছুমান পৰিৱৰ্তন আমি মানি ল'বই লাগিব, যিহেতুকে আমাৰ সাজ সজ্জাৰ যিটো আছিলে পৌৰাণিক সাজ সজ্জা বা সেই সময়ত এতিয়া অকণমান সাল সলনি হৈছে। কিন্তু তাৰ লগে লগে শিক্ষকসকলৰ যিটো কৰ্তব্য জ্ঞান বা কৰ্তব্যনিষ্ঠা বা শিক্ষক আৰু ছাত্ৰৰ যিটো সম্পৰ্ক আছিলে, সেই সম্পৰ্কৰ যিখিনি ধনাত্মক দিশখিনি কিন্তু এতিয়া ক্ৰমান্বয়ে কমি অহাটো কিন্তু এটা সেইটো অশুভ লক্ষণ। সেই কথাটোৱে আচলতে আমাক নৱপ্ৰজন্ম হ'লেও আমাক কিন্তু অকণমান দুখ দিয়ে। আৰম্ভণিতে কিন্তু আমি এটা ঋণাত্মক কথাটোলৈহে গৈছোঁ, আৰু ধনাত্মকতকৈ আমাৰ আহি পৰা পৰিৱৰ্তন আৰু প্ৰত্যাহ্বান আৰম্ভ কথা পাতিম এইখিনিতে। নতুন প্ৰজন্মৰ এজন শিক্ষকে কেনেকুৱা ধৰণকে শিক্ষাবৃত্তি জড়িত হ'ব লাগে, প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগে, ঋণাত্মক আৰু ধনাত্মক দুয়োটাৰ বিষয়কে তেওঁলোকে চালি জাৰি লৈ পেলাই আগবাঢ়িব লাগে। ডক্টৰ বীৰেন্দ্ৰ দাসে কথাখিনি কৈছে, পুনৰ একেখিনি কথাকে আমি আলোচনা কৰিম। ৰাজীৱ কোঁৱৰৰ পৰাও একেখিনি। এতিয়া আমি আজি চামক প্ৰতিনিধিত্ব কৰি শিক্ষকতা বৃত্তি জড়িত হৈছোঁ। প্ৰত্যাহ্বান প্ৰত্যেক দিনাই, প্ৰতিটো মুহূৰ্তৰ, প্ৰতিটো ক্ষণ কেনেকুৱা ধৰণৰ অনুভৱ কৰে আপুনি? আচলতে শিক্ষক দিৱসৰ এই সন্ধিক্ষণত বিশেষকৈ এটা খুব গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ আমি সমবেত হৈছোঁ। গতিকে প্ৰাক মুহূৰ্ততে মই আপোনালোকক সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ যে গুৰুত্বপূৰ্ণ বিষয় আজি, আৰু যিটো প্ৰশ্ন অৱতাৰণা কৰিছে আপুনি, সেই প্ৰশ্নটো আচলতে বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন। তো কথাটো হ'ল কি, আজি শিক্ষক সমাজে বিশেষকৈ আমি দেখিছোঁ সেই অতীতৰ শিক্ষকসকলৰ যিটো নেকি গাম্ভীৰ্যতা আৰু বৰ্তমানৰ শিক্ষকৰ যিটো নেকি
গাম্ভীৰ্যতা নিশ্চয় আছে, নথকা নহয়, তুলনা কিন্তু তুলনামূলকভাৱে আমি যিটো নেকি আমি দেখিবলৈ পাইছোঁ কিঞ্চিত পৰিমাণে হ'লেও অকণমান মানে সলনি ম্লান হোৱাৰ পৰিছে নিচিনা লাগে অলপ। হয় গতিকে আমি আহ্বান জনাম, প্ৰথমতে আমি যোগাত্মক দৃষ্টিভংগীৰে কথাখিনি পাতোঁ, হয় যিহেতু আমি আহ্বান জনাম সেইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে সেই অতীতৰ যিসকল নেকি শিক্ষক শিক্ষয়িত্ৰীক দেখিলে আমাৰ যিটো নেকি আদৰ্শবান স্বতঃস্ফূৰ্তভাৱে আমাৰ যিটো আদৰ্শ আদৰ্শ শিক্ষক বুলি কয় যাক, আৰু স্বতঃস্ফূৰ্তভাৱে আমাৰ তেওঁলোকৰ পৰা এটা জাগৃত হৈ উঠে আমাৰ মনত যে এইজন প্ৰকৃত আমি এনেকৈ শিক্ষক। আছিলে মোৰ কিন্তু হ'বলৈ আজি মন যায় হয় কিন্তু আজি যদি আমি প্ৰত্যক্ষ কৰোঁ কিঞ্চিত পৰিমাণে অকণমান মানে আমি তাৰ পৰা অকণমান অলপ মানে আঁতৰি অহা বা আঁতৰি ফালৰি অহা কৰা অনুভৱ হয়। কিন্তু তেওঁলোক কিন্তু যথেষ্ট সম্ভাৱনাময় শিক্ষক হয়, হয় আৰু তেওঁলোকে এনেকুৱাও কিছুমান শিক্ষক আছে সেই ঐতিহ্য পৰম্পৰা আৰু সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ আৰু বৰ্তমান প্ৰেক্ষাপটৰ লগত তেওঁলোকে কিন্তু বিলীন হৈ যোৱাৰ কিন্তু প্ৰচেষ্টা অব্যাহত ৰাখিছে। কিন্তু এখিনি শিক্ষকে গৈ আছে খোজত খোজ মিলাই যাবলৈ প্ৰয়াস কৰিছে, কিন্তু আমি কিন্তু দেখিবলৈ পাওঁ কিন্তু এইটো সঁচা কথা। এই কথাখিনি আচলতে আমি বৰ্তমান সময়ত শিক্ষক সমাজক আচলতে দৃষ্টি নিক্ষেপ কৰা এখন সমাজত এজনেই শিক্ষক থাকে, কিন্তু সেই সমাজখনে শিক্ষকজনৰ ওপৰত নিৰ্ভৰ কৰি পেলাই চলি থাকে আৰু তেখেতৰ ওপৰতে দৃষ্টি নিক্ষেপ কৰি থাকে গোটেই সমাজখনে, আৰু সেই সমাজখনৰ তেখেতৰ পৰা যথেষ্টখিনি আশা কৰে। মই চাগে আপোনালোকক এই আলোচনাখিনি আগবঢ়াই নিয়াৰ প্ৰাক মুহূৰ্তত মই তেখেতসকলৰ সৈতে কথা পাতিছোঁ, ৰাজীৱ কোঁৱৰ আৰু ডক্টৰ বাৰীন্দ্ৰ দাসৰ লগত। কিন্তু আপোনালোকৰ তেখেতসকলে যিকেইটা অনুষ্ঠানত কৰ্মৰত সেই অনুষ্ঠানকেইটাৰ নামকেইটা মই এপাক আপোনালোকৰ আগত কৈ দিব ল'ম। বৰহাটৰ এখন আগশাৰী শিক্ষানুষ্ঠান একমাত্ৰ বৰ্তমানলৈকে চৰাইদেউ জিলাতে পৰে, আৰু এইখন হ'ল ভৱানী প্ৰসাদ বৰুৱা সোৱৰ্ণী মহাবিদ্যালয়ৰ তেওঁ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক, আৰু এগৰাকী অসমৰ বৰ্তমান সময়ত সম্ভাৱপূৰ্ণ নহয় আচলতে তেওঁ এখন প্ৰতিষ্ঠিত কবি, আৰু ডিব্ৰুগড় জিলা কবি সন্মিলনৰ সৈতে সাধাৰণ সম্পাদক জড়িত হৈ আছে। তেখেতৰ এখন কিতাপ হ'ল ডায়েৰী পাতৰ পৰা আনখন এখন বুদ্ধ বৃক্ষ, যিখন কবিতা পুথি। আনহাতে ৰাজীৱ কোঁৱৰ হ'ল তৰাজান চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ মুৰব্বী হিচাপে তেখেতে কৰ্মৰত, আৰু লিপিবদ্ধকে আদি কৰি কেইবাখনো নাট আৰু ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদকৰ দৰে দায়িত্ব পালন কৰিছে। এতিয়া এই কথাখিনি কোৱাৰ অন্তৰালত কিন্তু কথা এটা আছে, কি কাৰণে কৈছোঁ চাগে আপোনালোকে অনুভৱ কৰিছে। আমাৰ কয় যে আমাৰ বৰ্তমান সময়ত আমাৰ যিখিনি অগ্ৰজ মানুহখিনি কিন্তু বা অগ্ৰজ এছামে সকলোখিনিকে সাঙুৰি লোৱা নাই। নতুন প্ৰজন্মক কিন্তু সদায় এটা কথাই কয় যে নতুন চামে একো কৰা নাই, একো কৰিব নোৱাৰে, আৰু তেখেতসকলে বিপথেই পৰিচালিত হৈছে। মই আপোনালোকক নতুন চামৰ ভিতৰতে ধৰি পেলাই কথাখিনি আচলতে উনুকিয়াব বিচাৰিছোঁ। দুগৰাকীকে ব্যক্তিক আমি ইয়ালৈ মাতিছোঁ, আৰু দুগৰাকী ব্যক্তিৰ পৰা কথাখিনি জানিবলৈ ইচ্ছা কৰিছোঁ। সাহিত্য সংস্কৃতিৰ সৈতেও জড়িত, সামাজিকভাৱেও তেওঁলোকে জড়িত। এতিয়া আমি এই যে প্ৰত্যাহ্বানটো আমি কিন্তু সমাজৰ পৰাই পাইছোঁ, আমাৰ অগ্ৰজসকলৰ পৰাই পাইছোঁ যে আমি নোৱাৰোঁ। এই কথাখিনিকে মই ডক্টৰ বাৰীন্দ্ৰ দাসৰ পাৰিছোঁ, আমি যে কওঁ প্ৰত্যাহ্বানখিনিৰ সন্মুখীন, কাৰণ আজিৰ তাৰিখত অত্যাধুনিক বিশ্বায়নৰ প্ৰভাৱত আমি গোটেই বিশ্বখনতে হাতৰ মুঠিত লৈ আছোঁ। আমেৰিকাত কি হৈছে বা আমাৰ জকাই চুকত কি হৈছে এতিয়া আৰু বহুত দিনলৈ বাট চাবলগীয়া নহয়। এই এনেকুৱা ধৰণৰ এটা প্ৰেক্ষাপটত, বিশ্বায়নৰ প্ৰেক্ষাপটত আমাৰ শিক্ষকতাৰ বৃত্তি জড়িত হৈ থকা সময়ত ছাত্ৰ ছাত্ৰীসকল যিমান তেওঁলোক চকু কাণ নাক মেলি থাকিবলগীয়া হয়, শিক্ষক এজনে কেনেকুৱা ধৰণকে দায়িত্ব ল'ব লাগে এই আজি প্ৰেক্ষাপটত আপুনি কি ভাবে? এটা কথা মই এইখিনিতে কওঁ, সেই কথাটো মই আজিকালি বাৰে বাৰে ভাবোঁ। আমি বিশেষকৈ মই প্ৰাথমিক স্কুলৰ বা বিদ্যালয়ৰ শিক্ষকসকলৰ কথা এটা কথা মন কৰিছোঁ আজিকালি, যে প্ৰাথমিক যিসকল বিদ্যালয়ৰ যিসকল শিক্ষক তেওঁলোকৰ দায়িত্বটো কিন্তু উচ্চ শিক্ষাৰ বা কলেজ বা বিশ্ববিদ্যালয়ৰ শিক্ষকসকলতকৈ বেছি গধুৰ বাঢ়িছে। সেই কথাটো এটা যুক্তি আছে বা এটা যুক্তিসন্মতভাৱে সেই কথাটো মই হৃদয়ংগম কৰিছোঁ। কাৰণ এজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে আজি যিটি শিশুক পাঠদান কৰিছে বা শিক্ষা দি আছে, সেই শিশুটি প্ৰস্তুত কৰা হৈছে তেওঁৰ জীৱনৰ কাৰণে। তেওঁ যেতিয়া এজন মানুহত পৰিণত হ'ব বা তেওঁ এটা সংস্থাপনৰ পৰ্যায়লৈকে এটা দীঘলীয়া পৰিক্ৰমা আছে, আনুমানিক আমি ধৰি ল'লোঁ 20 বছৰ এটা, তাৰ 20 বছৰৰ পিছত তেওঁ পৃথিৱীৰ যিটো সংঘাতময় বা প্ৰত্যাহ্বানসমূহ প্ৰকৃততে মুখামুখি হ'ব। গতিকে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকজনৰ দায়িত্বটো হৈছে তেওঁ আজিৰ সাম্প্ৰতিক সময়ৰ চিন্তা কৰি কিন্তু শিশুজনক প্ৰস্তুত কৰিলে নহ'ব। তেওঁ চিন্তা কৰিব লাগিব অনাগত 20 বছৰৰ পিছত এই পৃথিৱীখনে
যিখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব সেই প্ৰত্যাহ্বানখিনি গ্ৰহণ কৰিব পৰাকৈ সেই শিশুটিক প্ৰস্তুত কৰিব লাগিব কিন্তু বিশ্ববিদ্যালয়ৰ এজন শিক্ষকৰ সন্মুখত সেই প্ৰত্যাহ্বানটো নাই কাৰণ বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰই আৰু কিছুদিনৰ পিছতে সাম্প্ৰতিক সমাজখনৰ প্ৰত্যাহ্বানখিনি গ্ৰহণ কৰিব লাগিব গতিকে এটা ডাঙৰ পাৰ্থক্য হৈছে বিশ্ববিদ্যালয়ৰ শিক্ষকজনতকৈ বা মহাবিদ্যালয় এখনৰ শিক্ষকজনতকৈ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকজনৰ দায়িত্ব অতি গুৰুতৰ আৰু তেওঁ বিদ্যা শিক্ষা মন মগজুৰে সম্পূৰ্ণ আধুনিক হোৱাৰ উপৰিও তেওঁ যিটো আমাৰ প্ৰেডিকশ্যন বা ভৱিষ্যত প্ৰজন্ম বা ভৱিষ্যত সমাজ সভ্যতাৰ বিকাশৰ ধাৰাটোক অনুধাৱন কৰিব পৰাৰ এটা নিজৰ ক্ষমতা থাকিব লাগিব আৰু সেই ক্ষমতা অৰ্জন কৰি বা সেই উদ্দেশ্য আগত ৰাখি শিশুটিক প্ৰস্তুত কৰাৰ এটা ডাঙৰ দায়িত্ব তেওঁৰ সন্মুখত আছে সেইটো এটা কিন্তু বিৰাট প্ৰত্যাহ্বান এই কথাখিনি আমি কেতিয়াও নভবা কথা কিছুমান এটা আছে কাৰণ আমি প্ৰাথমিক বিদ্যালয়ত যেতিয়া শিক্ষা গ্ৰহণ কৰোঁ সেই প্ৰাথমিক বিদ্যালয়ত আৰম্ভ কৰা শিক্ষা যিজন শিক্ষকে আমাক শ্ৰেণীদান কৰে পাঠদান কৰে তেখেতৰ মুখায়ব দৃশ্য প্ৰতিচ্ছবিটো কিন্তু আমি আজি তাৰিখতো লৈ সেই ছাৰজনে আমাক কেনেকৈ বেটাইছিলে সেই ছাৰজনে কি পঢ়াইছিলে বা কোনখিনিত ভুল হ'লে কেনেকুৱা কৰিছে নেতৃত্ব কেনে ল'ব পাৰিব তেওঁ যে আমাক হেৰি কৰিছিলে এই কথাখিনি কিন্তু এল পি স্কুলখনত সেইকাৰণে কোৱা হয় প্ৰাথমিক বিদ্যালয়টো হ'ল আমাৰ ভ্ৰূণ আৰু তাৰ পৰাই আমাৰ পৰৱৰ্তী সময়ত আমাৰ একোটা প্ৰজন্ম সৃষ্টি হ'ব পাৰে কোঁৱৰ এতিয়া আমি যদি চাওঁ প্ৰাথমিক বিদ্যালয় গ'লোঁ প্ৰাথমিক বিদ্যালয়ত আৰু বিভিন্ন ধৰণৰ এতিয়া সমস্যাবিলাক আছে তেওঁলোকে এটা সময়ত আমাৰ নোহোৱা হৈ যায়গৈ কিন্তু এতিয়া কথা যদি চাওঁ আজিৰ তাৰিখত আমাৰ এটা মাধ্যমক লৈ পেলাই বিৰাট হুলস্থুল এটা হৈ আছে বিতৰ্ক হয় সমৰ্থনত অসমৰ্থনত সকলোৰে মাজত একোটা আমি এটা সুদূত্ব পাবলৈ সক্ষম হোৱা নাই যিটো আমি পোৱা নাই সেইখিনি আমি কিন্তু কথাটো হ'ল আমি এনেকুৱা ধৰণৰ হয় আমাৰ চৰকাৰী বিদ্যালয়বিলাকৰ শিক্ষাৰ মানদণ্ড বা চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ পৰিৱেশ বা তাত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসকলৰ ঘৰুৱা পৰিৱেশ আৰ্থিকেই হওক বা অন্যান্য ধৰণৰ সামাজিক পৰিৱেশখিনি তাত জড়িত হৈ আছে এখন ব্যক্তিগত বিদ্যালয়ৰ তুলনাত এতিয়া এই গোটেইখিনি বস্তু একাকাৰ কৰি এজন ছাত্ৰক কাৰণ তেখেতৰ ঘৰুৱা পৰিৱেশটো কেনেকুৱা হ'ব পাৰে সেইটোও অধ্যয়ন কৰিবলগীয়া হয় সামাজিকভাৱে গোটেইখিনিক একাকাৰ কৰি প্ৰত্যাহ্বান হিচাপে লৈ এজন ছাত্ৰক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এজন প্ৰকৃত শিক্ষকৰ দায়িত্ব কেনেকুৱা হোৱা বুলি আপুনি অনুভৱ কৰে ঠিক আছে এতিয়া কথাটো হ'ল এনেকুৱা আপোনাৰ ধৰি লওক মই এটা কথা কওঁ এজন চিন্তাবিদ আছিলে ভাৰতবৰ্ষৰ এজন বিখ্যাত চিন্তাবিদ R.K. নাৰায়ণ বুলি কয় তেখেতে কৈছিলে যে এডুকেশ্যন ইজ বোথ ফৰ লাইফ এণ্ড লিভিং আচলতে জীৱন আৰু জীৱিকাৰ বাবে যিটো শিক্ষা ল'ব পৰা যায় সেইটোহে হ'ল প্ৰকৃত শিক্ষা এতিয়া প্ৰাথমিক পৰ্যায়ৰ পৰা এতিয়া আমাৰ ডক্টৰ বাৰীন্দ্ৰ দাসে যিখিনি কথা ক'লে যে প্ৰাথমিক পৰ্যায় আটাইতকৈ গুৰুত্বপূৰ্ণ এটা ষ্টেজ তো সেই পৰ্যায়ৰ পৰা আমি আৰু হাইস্কুল পৰ্যায়লৈকে তো এইটো এটা খুব প্ৰত্যাহ্বান সন্মুখীন হ'বলগীয়া হয় আৰু প্ৰাথমিক পৰ্যায়ৰ কথাটো মই তেওঁলোকৰ লগতে সংগতি ৰাখি কথা এটা ক'ব বিচাৰিছোঁ যে এই যেতিয়া নেকি আমি চেপ এটা দিওঁ আখৰৰ চেপ এটা দিওঁ প্ৰাথমিক পৰ্যায়ৰ শিক্ষকজনে যেতিয়া নেকি লিখা খ লিখা কিন্তু চেপটো দি দিয়াৰ লগে লগে সেইটো ডাইৰেকশ্যনতে ল'ৰাটো আগবাঢ়ি গৈ থাকে তো সেইটো ষ্টেজত আমি খুব গুৰুত্ব সহকাৰে ল'ৰাটোক মানে পাঠদান কৰিব লাগে সেইটো হ'ল প্ৰাথমিক কথা আৰু দ্বিতীয় কথাটো হ'ল কি আমি শিক্ষক হিচাপে আমি বহু ধৰণৰ প্ৰত্যাহ্বান পাইছোঁ আচলতে মাধ্যমকেই হওক বা মাধ্যমক লৈ পেলাই এতিয়া যিটো নেকি সৰব চৰ্চা হৈ আছে যে তৃতীয় শ্ৰেণীৰ পৰা মাধ্যমটো যদি অন্তৰ্ভুক্ত কৰা হয় তেতিয়া অসমীয়া মাধ্যমৰ যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকৰ কিছুমান সমস্যা হ'ব পাৰে বুলি মানে তেওঁলোকে অনুভৱ কৰিছে সদৌ অসম ছাত্ৰ সন্থাকে প্ৰমুখ কৰি বিভিন্নজনে কৈ আছে কথাখিনি আচলতে এইটো এটা প্ৰত্যাহ্বানেই হয় কিন্তু তৎসত্ত্বেও আমি এটা কথা স্বীকাৰ কৰিব লাগিব যে মাধ্যমটো বাৰু কেতিয়াও হেঙাৰ হ'ব নোৱাৰি তো সেই মাধ্যমটো লৈ পেলাই যে ইংৰাজী মাধ্যমটো যদি তাত এটা একদম সমান পৰ্যায়ত আছে কিন্তু আলোচনা এক শ্ৰেণীৰ মানুহে কিন্তু ইংৰাজী মাধ্যমত যিহেতু আমি এটা কথা অনুভৱ কৰে আমি যেতিয়া পঢ়িছিলোঁ 6, 7, 8 হওক বা 3, 6, 7, 8 বা 3টোৰ কোনো ডিফাৰেঞ্চ নহয় 5ৰ পৰা যদি পঢ়োঁ আমি তেতিয়া আমি যিবিলাক ফিগাৰ লিখোঁ সেই ফিগাৰবিলাক কিন্তু আমি ইংৰাজীত লিখিছিলোঁ তো সেই দৃষ্টিকোণৰ পৰা যদি আমি বিচাৰ কৰি চাওঁ তেতিয়া কিন্তু কেৱল অকল কেইটামান বাক্যহে লিখিব তাত যিহেতু বিজ্ঞান আৰু গণিত কেইটামান বস্তু লিখিব কিন্তু তেতিয়াহ'লে হয়তো আমি ধুনীয়াকৈ অতিক্ৰম কৰি যাব পাৰিম শিক্ষক শিক্ষয়িত্ৰীও পাৰিব ছাত্ৰ ছাত্ৰীসকলো পাৰিব কিন্তু তাতো এটা কথা আছে সেই যে আমাৰ ল'ৰা ছোৱালী যিবিলাক ল'ৰা ছোৱালী আমাৰ শিক্ষানুষ্ঠানসমূহলৈ যায় প্ৰাইভেট স্কুলত যিবিলাক নেকি ব্যক্তিগত খণ্ডৰ যিবিলাক নেকি বিদ্যালয় আছে
তাত যোৱা ল'ৰা ছোৱালী আৰু আমাৰ চৰকাৰী বিদ্যালয়লৈ যোৱা ল'ৰা ছোৱালীৰ মাজত কিন্তু পাৰ্থক্য আছে তো তেওঁলোকে প্ৰথম অৱস্থাতে ঘৰতেই শিকি যায় বহুত কিছুমান কথা যিটো নেকি আমি জয়ফুল লাৰ্ণিং বুলি কওঁ আৰু সেই জয়ফুল লাৰ্ণিংটো কৰিবলৈ হ'লে আমাৰ যথেষ্ট কষ্ট হয় এইটো কাৰণে যে টিচাৰবিলাকক খুব ট্ৰেইন টিচাৰ কৰিবলগীয়া হয় ট্ৰেইনিং দিবলগীয়া হয় গতিকে তাৰ পৰা আমি প্ৰথম পৰ্যায়ৰ পৰা আমি কি কৰিব লাগিব যে শিক্ষক শিক্ষয়িত্ৰীসকলক ট্ৰেইন কৰিব লাগিব ট্ৰেইন মানে কি এনেই তথাকথিত ট্ৰেইন নহয় আচলতে জয়ফুল লাৰ্ণিংটো হ'ব লাগিব এনেকুৱা ধৰণৰ কৰিব লাগিব ষ্টুডেণ্ট চেণ্ট্ৰিক অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কৰিব লাগিব আৰু সেইটো কৰিবলৈ যাওঁতে আমাৰ শিক্ষকসকল কি হ'ব লাগিব টোটেলি ট্ৰেইন টিচাৰ হ'ব লাগিব ট্ৰেইন টিচাৰ মানে তেওঁ জয়ফুল লাৰ্ণিং কৰিবলৈ হ'লে কি কি এক্টিভিটি কৰিব লাগিব ল'ৰা ছোৱালীবিলাকক কেনেকৈ জয়ফুল লাৰ্ণিংটো আকৰ্ষণ কৰিব পাৰিব লাগিব আমাৰ এটা স্কিল আছে আমাৰ বিশেষকৈ শিক্ষা ব্যৱস্থাত 4টা স্কিল আছে লিছনিং স্পিকিং ৰিডিং এণ্ড ৰাইটিং প্ৰথম কথাটো হ'ল কি সিহঁতি ভালকৈ শুনিছে নাই শুনোৱাবৰ পৰা কৌশল কি আছে কিন্তু গোটেই কথাখিনি নিৰ্ভৰ কৰে কিন্তু এজন শিক্ষকৰ ওপৰত তো শিক্ষকে ছাত্ৰজনক মই কিমান আকৰ্ষিতভাৱে কথাখিনি কৈছোঁ আৰু সেই আকৰ্ষিতভাৱে কথাখিনি ক'বলৈ হ'লে কি কৰিব লাগিব জয়ফুল নিজেই হ'ব লাগিব সেইকাৰণে এজন শিক্ষকক কোৱা হয় যে এজন শিক্ষক হ'ব ডাইৰেক্টৰ ফেচিলিটেটৰ তেওঁক কি লাগে ছাত্ৰজনক সেইখিনি শিক্ষকজনে দিব পাৰিব লাগিব গতিকে আমি যদি এটা জয়ফুল এনভাইৰনমেণ্ট যদি বিল্ড কৰিব পাৰোঁ এটা সুন্দৰ যদি আমি পৰিৱেশ এটা যদি গঢ়িব পাৰোঁ তেতিয়া আমাৰ এই সকলো প্ৰত্যাহ্বানবিলাক কিন্তু অতিক্ৰম কৰি ছাত্ৰ ছাত্ৰীসকলক কিন্তু সঠিক পথৰ যিটো শিক্ষাৰ উদ্দেশ্য যেনেকৈ জীৱন আৰু জীৱিকাৰ যিটো শিক্ষা সেই শিক্ষাটো কিন্তু প্ৰদান কৰিবলৈ আমি সক্ষম হ'ম সেইখিনি কৰিবলৈ হ'লে প্ৰথম কথাটো হ'ব লাগিব 1 নম্বৰটো হ'ব লাগিব ট্ৰেইন টিচাৰ হ'ব লাগিব টিচাৰবিলাকে প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগিব আৰু এটা পৰিৱেশ গঢ়িব লাগিব বিদ্যালয় কৰ্তৃপক্ষজনৰ ওপৰত কিন্তু বহুত নিৰ্ভৰ কৰে বিদ্যালয় কৰ্তৃপক্ষ বুলি ক'লে প্ৰধানজনৰ কথা কৈছোঁ তো সেই প্ৰধানজনে প্ৰতিটো ক্লাছৰ ভিতৰত আমি প্ৰথম ক্লাছটো আমি 45 মিনিটছ পাওঁ 45 মিনিটছৰ ভিতৰত 2-3 মিনিটমান কথাবিলাক আমি ইটো ৰুমৰ পৰা সিটো ৰুমলৈ যাওঁতে ল'ৰাৰ কেতিয়া অসুবিধা হয় ল'ৰা ছোৱালীবিলাকে স্কুলত বদমাচি কৰে বা কিবা সেইটো কৰিবই তাৰ মাজতে কি কৰিব লাগিব তেতিয়া সেইখিনি সময়ত আমি কিমান সময় দিব লাগিব সিহঁতক বাহিৰলৈ ওলাই যাবলৈ বা সেই শিক্ষকজন অহাৰ সময়খিনি যিখিনি 2 মিনিট 3 মিনিট আমাৰ 7 মিনিট 8 মিনিট পৰ্যন্ত মানে শিক্ষকসকলে কেতিয়াবা ক্লাছত নোসোমায় এইটো শিক্ষকসকলে আচলতে দুখ ধৰিব নালাগে মই যিহেতু এখন বিদ্যালয়ৰ যিহেতু দায়িত্বত থকাৰ কাৰণে মই সেইখিনি প্ৰত্যক্ষ কৰোঁ প্ৰায় প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰী সময়মতে ক্লাছলৈ গৈছেনে আৰু ক্লাছলৈ যদি সময়মতে যায় তেতিয়া সেই গৈ পেলাই প্ৰতিজন শিক্ষকে এনাৰ্জেটিক মুডত থাকিব আৰু এনি টাইম ইনভলভ কৰি থ'ব পাৰিব সিহঁতক জড়িতকৰণ কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক কাৰ্যকলাপৰ লগত যদি জড়িতকৰণ কৰিব পাৰে পোনপটীয়াকৈ যদি জড়িতকৰণ কৰিব পাৰে তেতিয়া নিশ্চয় এটা খুব ভাল পৰিৱেশ আহিব আমাৰ শিক্ষা ব্যৱস্থাৰ যিবিলাক প্ৰত্যাহ্বান আছে সেই প্ৰত্যাহ্বান অতিক্ৰম কৰিব পাৰিব আৰু তাতোতকৈ ডাঙৰ কথাটো হ'ল আৰু কেইটামান আছে অভিভাৱকসকলৰ যিটো নেকি যাক নেকি আমাৰ এটা খুব হেৰি থাকে কমিউনিটি পাৰ্টিচিপেশ্যন বুলি কোৱা হয় আচলতে এই কমিউনিটি পাৰ্টিচিপেশ্যনটোৰ ওপৰতো বহুত কথা নিৰ্ভৰ কৰে যে ছাত্ৰ ছাত্ৰীসকলক 3 দিনৰ মূৰে মূৰে যাক নেকি আমাৰ মেইন কথাটো হ'ল কি আমি পাঠদান কৰিব লাগে পাঠদান কৰাৰ পিছত তেওঁলোকক মূল্যায়ন কৰিব লাগে এটা ছাত্ৰক মূল্যায়ন কৰিবলৈ হ'লে গোটেইকেইটা দিশ মূল্যায়ন কৰিব লাগিব আৰু হোলচাম ডেভেলপমেণ্ট বুলি কোৱা হয় যাক গতিকে সেইটো দিশ যদি আমি আগবঢ়াই লৈ যাব পাৰোঁ তেতিয়া ছাত্ৰ লাগিব শিক্ষক শিক্ষয়িত্ৰী লাগিব অভিভাৱক লাগিব এই 3গৰাকী যদি প্ৰচেষ্টা আৰু আটাইতকৈ ডাঙৰ কথাটোৱে হ'ল কি বিদ্যালয়খনৰ মুৰব্বী আৰু বিদ্যালয়খনৰ মুৰব্বী যদি মানে এজন দক্ষ প্ৰশাসক এজন দক্ষ বিদ্যায়তনিক দিশত তেখেত সবল নেতৃত্ব লোৱাৰ যিখিনি দক্ষতা থাকিব লাগিব যদি সেইখিনি থকা হয় নিশ্চয় আমি এটা পৰিৱেশ ভাল গঢ়িব পাৰোঁ আৰু এই কথাখিনি আপোনালোকে মন কৰক এগৰাকী প্ৰধানে কথাখিনি কোৱা নহয় আচলতে এজন শিক্ষক সমাজক প্ৰতিনিধিত্ব কৰা এজন ব্যক্তিয়ে কথাখিনি কৈছে কাৰণ এই বস্তুটো আমি যেতিয়াই আমাৰো আচলতে আমি শিক্ষা গ্ৰহণ কৰি আজি এই পৰ্যায়ত আমি বহিব পাৰিছোঁ আৰু এটা নিম্ন পৰ্যায় প্ৰাথমিক বা আমি একেবাৰে ল'ৰা ক্লাছৰ পৰা যদি আমি হায়াৰ ক্লাছলৈকে যাওঁ তেতিয়াহ'লে আমি এই বস্তুখিনি পাইছোঁ আৰু আমি এই কথাটো আজি অপ্ৰিয় হ'লেও সত্য যে শিক্ষক দিৱসৰ দিনাই আচলতে শিক্ষকক গালি পাৰিব নালাগে শিক্ষকক অপমান কৰিব নালাগে বা অপবাদ দিব নালাগে কিন্তু তৎসত্ত্বেও এটা কথা ক'ব লাগিব যিকেইগৰাকী শিক্ষকে শ্ৰেণীকোঠাত বা শ্ৰেণীলৈ অহা যোৱা কৰোঁতে বা ক্লাছটো কৰোঁতে যদি বা পাঠদান কৰোঁতে যদি অকণমান খেলি মেলি কৰা আমি পাইছোঁ কিন্তু পৰৱৰ্তী সময়ত সেই শিক্ষককেইজনৰ কথা কিন্তু আমি কেতিয়াও আজি তাৰিখলৈকে ভালকৈ পাতি পোৱা নাই আৰু চাগে ভৱিষ্যতলৈও নাপাতিম আৰু আমি যিজন শিক্ষকে আমাক
একেবাৰে সময়ত গৈ আৰু আমাক প্ৰতিটো কথাতে যেতিয়া তেওঁলোকে আমাক অভিভাৱকৰ নিচিনাকৈ গ্ৰহণ কৰিছিলে সেই শিক্ষকজনক কিন্তু আমি মৃত্যুৰ পাছতো সদায় শ্ৰদ্ধাৰে স্মৰণ কৰোঁ। এইটোৱে হ'ল পাৰ্থক্য আচলতে শিক্ষকৰ মাজতো আহি পৰা প্ৰত্যাহ্বানৰ অন্যতম এটা হ'ল ডক্টৰ দাস। এতিয়া তুমি ৰাজীৱে কোৱা কথাখিনি আচলতে BEd হওক বা LLD মানে এনেকুৱা ধৰণৰ গোটেই কথাটো আমাৰ মন্তেশ্বৰী শিক্ষা গোটেইখিনিকে তাত জড়িত হৈ আছে আৰু গোটেই কথাখিনি আমি শিক্ষক অভিভাৱক ছাত্ৰ এই তিনিটা এটা ট্ৰাইংগুলত আমি ত্ৰিভুজৰ জৰিয়তে এটা আমি কৰিব পাৰোঁ। এটা যদি চুক কাটি দিয়া হয় তেতিয়াহ'লে আমাৰ হুলুক ধুলুক হোৱাৰ সম্ভাৱনা থাকে আৰু কামো যথেষ্টখিনি অসুবিধাটো হয়। আমি প্ৰত্যাহ্বানলৈ সেইটো প্ৰায় শেষ হৈছোঁ। একোখন বিদ্যালয় এতিয়া আপুনি যিহেতু এখন মহাবিদ্যালয়ত কাম কৰে, মহাবিদ্যালয়ত কাম কৰাত মানে এনেকুৱা ধৰণৰ হয় তাত এটা পৰ্যায়ৰ পৰা প্ৰায় আপোনালোকে সেই প্ৰত্যাহ্বানখিনি কিন্তু আপোনালোকে সন্মুখীন কমকৈ হয়। ধৰক আমি উচ্চতৰ বা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক যিসকলে অধ্যয়ন কৰায় বা পাঠদান কৰে তেখেতসকলে প্ৰত্যাহ্বানখিনি যথেষ্ট কৰিবলৈ আপোনালোকৰ কিন্তু সেইটো অকণমান হ'লেও কম থাকে। কিন্তু কথাটো হ'ল তাত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান এটা আছে, আপোনালোকে যথেষ্টখিনি চাগে মুখামুখি হ'বলগীয়া হয়, এইটো ষ্টুডেণ্ট ৰাজনীতি। ছাত্ৰ সমাজত দেখা পোৱা এটা ৰাজনীতি আহিলে যিয়ে আমি প্ৰত্যেকটো কাম এটা মুকলি মনেৰে কৰিবলৈ ইচ্ছা কৰিলেও কোনোবা এজনে কিবা কৰিলেও তাত কিন্তু আমাৰ যথেষ্টখিনি আমাৰ কষ্ট হয়। আৰু লগতে আৰু এটা আছে, এইটো আপোনাক আজি তাৰিখত সুধিব লাগে নালাগে মই ভবা নাই আৰু সেইটো হ'ল শিক্ষক সমাজত থকা একোটা লবিকেন্দ্ৰিক এটা পৰিৱেশ, যি পৰিৱেশে ৰাজীৱ কুমাৰে কোৱাৰ নিচিনাকৈ কৰ্তৃত্বশীল মানুহজনে যদি সেইখিনি গুৰুত্ব সহকাৰে নলয় তেতিয়াহ'লে এটা বেপথে পৰিচালিত হোৱা দেখিবলৈ পোৱা যায়। আপুনি এগৰাকী সহকাৰী অধ্যাপক হিচাপে এনেকুৱা ধৰণৰ বহুখিনি আপুনি সমস্যাৰ সন্মুখীন হ'বলগীয়া চাগে নিশ্চয় বা এনেকুৱা ধৰণৰ প্ৰত্যক্ষ কৰিছে। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ চাগে নিশ্চয় উপায় আছে। আপুনি কি কয়? এটা কথা এইটো অপ্ৰিয় সত্য, এতিয়া বুলি নহয়, মানে অতীজৰে পৰা শিক্ষক বা ছাত্ৰসকলৰ আৰু ৰাজনীতিৰ এইটো এটা দুইফালে ধাৰ থকাৰ নিচিনা এটা বিষয়। এইটো উত্থাপন হৈ আহে সময়ে গদি বুলি কথা নাই, মানে গদি নাই। কিন্তু কথাটো হৈছে ছাত্ৰ, বিশেষকৈ মই প্ৰাথমিকখিনিৰ কথা ক'ব খোজা নাই, যিসকল মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ পৰ্যায়ৰ এটা কথা কিন্তু আমি মানি ল'ব লাগিব যে ছাত্ৰসকলে ৰাজনীতিটো শিকিব লাগিব আৰু তাৰ পৰিকাঠামোটো আমি ইয়াতেই গঢ়িব লাগিব। কিন্তু সেই ৰাজনীতিটো হ'ব লাগিব প্ৰকৃত ৰাজনীতি। ৰাজনীতি আমি বিজ্ঞান বুলি যিটো কওঁ, এটা ছায়েন্স, কিন্তু ৰাজনীতিটো আমাৰ সাধাৰণতে যিটো এটা ঋণাত্মক এটা ধাৰণা আমাৰ ৰাজনীতি বুলি কোৱাৰ লগে লগে মনলৈ আমাৰ সদায় ঋণাত্মক ধাৰণাটোৱে দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী বিধায়কসকলৰ পৰা আৰম্ভ কৰি ৰাজনীতি মানে এটা সাধাৰণতে বেয়া ধাৰণা এটা আমাৰ মনলৈ আহিছে। সেই অৰ্থত ৰাজনীতি আচলতে শিকাৰ কথাটো কোৱা নাই, কিন্তু ছাত্ৰ সমাজে বিশেষকৈ আমাৰ যিহেতুকে ভাৰতবৰ্ষ গোটেই পৃথিৱীৰ এখন সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ আৰু এই গণতান্ত্ৰিক পদ্ধতিটোক হৃদয়ংগম আৰু বুজি যেতিয়ালৈকে আমাৰ সাধাৰণ নাগৰিকে নুঠিব তেতিয়াহ'লে গণতন্ত্ৰৰ সফলতা কেতিয়াও নহয়। আৰু সেই বুজাৰ যিটো কুচকাৱাজ বা বুজাৰ প্ৰক্ৰিয়াটো কিন্তু আমি এই বিদ্যায়তনিক শিক্ষাৰ জৰিয়তেই আহৰণ কৰিব লাগিব। আৰু মহাবিদ্যালয়সমূহ বিশেষকৈ ইয়াৰ এটা খুব ঘাই উৎস। আৰু যদি সেই সময়তে ধনাত্মকভাৱে শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহযোগত বা অন্যান্য সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সহায়ত যদি এটা সুস্থ গণতান্ত্ৰিক পৰিৱেশৰ বিদ্যা যদি অৰ্জন কৰিব পাৰে তেতিয়াহ'লে সেইটো এটা আমাৰ কাৰণে শুভ লক্ষণ। আৰু ছাত্ৰৰ ৰাজনীতিটো ইয়াতে শিকি যোৱাটো তেনেকুৱা কোনো বৰ বিশেষ বেয়া কথা নহয়, কাৰণ আজি ছাত্ৰ কালিলৈ দেশৰ নাগৰিক। আমাৰ মাজৰ পৰাই, বিশেষকৈ ছাত্ৰ সমাজৰ পৰাই কালিলৈ আমাৰ দেশৰ প্ৰতিনিধিত্ব কৰিব লাগিব, জনসাধাৰণক প্ৰতিনিধিত্ব কৰিব লাগিব। ভাল ধৰণে বিদ্যা শিক্ষা অৰ্জন কৰি গ'লে বা তেওঁলোকে ভাল নৈতিক শিক্ষা যদি আমি বিদ্যালয় মহাবিদ্যালয়তে শিকি যাওঁ, তেওঁলোকে পিছলৈ এজন ভাল সুনাগৰিক হোৱাৰ উপৰিও দেশৰ এজন সুপ্ৰশাসক ৰাজনীতিজ্ঞও হ'ব পাৰিব। কিন্তু আমাৰ যিটো তথাকথিত ৰাজনীতি বুলি আমি যিটো কওঁ যে মানুহৰ অন্যায় অনীতি মানে কৰা বা তেনেকুৱা বেয়া কথাখিনি, যিটো ৰাজনীতিটো আমি কূটনীতি আচলতে ৰাজনীতি বুলি ক'লে বুলিব, সেই কূটনীতিক প্ৰক্ৰিয়াটোত যদি জড়িত হৈ যায় প্ৰথমৰ পৰাই তেতিয়াহ'লে কিন্তু সেই সমাজখনতে এটা বেয়া প্ৰভাৱ পেলাব। আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ এটা কথা আপুনি কৈছিলে যে শিক্ষক শিক্ষয়িত্ৰীসকলৰ তেনেকুৱা এটা গোট বা থাকে, সেইটো আচলতে কি হয়, আমি যিহেতুকে মানৱ
মানৱ সমাজখন প্ৰথম কি হৈছিলে মানৱ সমাজৰ তেনেকুৱা সামাজিক চিষ্টেম নাছিলে অতীজতে বিচ্ছিন্ন মানৱ য'তে ত'তে যিয়ে যেনেকৈ পাৰে থাকে শিল পাহাৰৰ লগত যুঁজ বাগৰ কৰি যিটো সামাজিকভাৱে যেতিয়া জীৱন আৰম্ভ কৰিলে সামাজিক জীৱন আৰম্ভ কৰাৰ পিছৰ পৰা মানুহৰ সভ্যতাৰ বিকাশত আহি প্ৰায় আমি এটা শিখৰ পাইছোঁ বুলিয়েই কৈছোঁ আৰু যদিও বহু দূৰ আগুৱাই যাবলৈ আছে এই শিখৰ আহি যোৱাৰ পৰাৰ পিছত মানুহৰ অকণমান খামখেয়ালি বিশৃংখল ঘটিছে য'তেই বিশেষকৈ বিদ্যায়তনিক দিশত আগবঢ়া বা শিক্ষিত লোক সমাজৰ যেতিয়া এটা বিশেষ সমাগম হয় সেই মানুহসকলৰ বিশেষকৈ শিক্ষিত লোকসকলৰ এটা আমাৰ খুব অহংবোধ আছে যে পৃথিৱীত ময়েই সৰ্বশ্ৰেষ্ঠ মোতকৈ জনা আৰু নাই বা তেনেকুৱা অহংবোধৰ পৰা লাহে লাহে আমাৰ শিক্ষক বুলি কোৱা নাই শিক্ষিত গোটেই মানুহখিনিৰ মাজত কেতিয়াবা সেই ভাৱটোৱে অকণমান মতানৈক্য আনি দিয়ে ইজনে সিজনক মানি নচলে তেনেকুৱা হোৱাৰ কাৰণে হয়তো দুই এটা খামখেয়ালি ঘটে কিন্তু সেইবোৰে বেছি হ'লে তাৰ অতিমাত্ৰা হ'লে কিন্তু ছাত্ৰ সমাজকো প্ৰভাৱ পেলায় আৰু সেইবোৰৰ উদ্ধত থাকি আচলতে শিক্ষকসকলে ছাত্ৰসকলৰ জীৱনৰ পথ প্ৰদৰ্শক হিচাপে আচলতে কাম কৰি যোৱাটোহে আমাৰ শিক্ষকসকলৰ প্ৰকৃত এটা লক্ষ্য হোৱা উচিত এই কথাখিনি আচলতে আজি যে মই আপোনালোকৰ আগত বা আমি মিলি পেলাই কথাখিনি পাতিছোঁ আমি দেখি আহিছোঁ শুনি আহিছোঁ আৰু বিভিন্ন শিক্ষানুষ্ঠানবিলাকত গোটৰ সৃষ্টি হোৱাৰ লগে লগে হাই প্ৰেছাৰ হাত উঠোৱা আমি প্ৰত্যক্ষ কৰিব পাৰিছোঁ যিটো সমাজৰ কাৰণে এটা শুভ লক্ষণ কেতিয়াও হ'ব নোৱাৰে আমাৰ শিক্ষকক কোৱা হয় যে ফ্ৰেঞ্চ ফিলচফাৰ এণ্ড গাইড আমাৰ সেই তিনিটাক আমি কৈ থওঁ বন্ধু হ'ব লাগিব তেওঁ পথ প্ৰদৰ্শকো হ'ব লাগিব আৰু তেওঁ মানে নেতৃত্ব দিব তেওঁক মানে আগুৱাই ৰাখিব পৰা এজন ব্যক্তি হ'ব লাগিব নেতৃত্ব এই কথাখিনি কিন্তু আমাৰ প্ৰত্যেকজন শিক্ষকে কাৰণ আমি যেতিয়া শিক্ষকতাৰ বৃত্তিত জড়িত হৈ আছোঁ আপোনালোকে ধৰি ল'ব লাগিব যে সমাজখনে আপোনাৰ ছাত্ৰ বিদ্যালয়খন আছে বা শিক্ষানুষ্ঠানখন আপোনালোকৰ ছাত্ৰ আছে কিন্তু সমাজত এনেকুৱা এখিনি মানুহ আছে কাৰণ আপুনি যেতিয়া এখন শিক্ষানুষ্ঠানত জড়িত হ'ব আপোনাক প্ৰত্যক্ষভাৱে আপোনাৰ ছাত্ৰ নহ'লেও আপোনাক কিন্তু সম্বোধনটো ছাৰ বা বাইদেউ বুলিয়ে মাতে কিন্তু এতিয়া কথাটো মন কৰক এই যে আপুনি ৰাইজৰ ছাৰ হ'ল সমজুৱা ছাৰ হ'ল তাৰ উত্তৰটো আপুনি কেনেকৈ দিব এনেকুৱা ধৰণৰ আমাৰ মাজত থকা খামখেয়ালিবিলাক যেতিয়া থাকিব আমি তাৰ কিন্তু ঊৰ্ধত গৈ এজন প্ৰকৃতাৰ্থৰ শিক্ষক হ'বলৈ যাওঁতে আমি যদি চাওঁ APJ আব্দুল কালামকে চাওঁ এজন ৰাষ্ট্ৰপ্ৰধানৰ দৰে এটা গুৰু দায়িত্ব পালন কৰিলে কিন্তু তেওঁ প্ৰথম কৈ পেলাই ভাল পাইছিলে যে মই শিক্ষকৰ দৰে পবিত্ৰ হৈছোঁ আমি যদি চাওঁ ৰামানুজনলৈকে চাওঁ সেইটো আমি পৰৱৰ্তী সময়ত যদি নতুনকৈ আমি শিক্ষক যদি চাওঁ সৰ্বপল্লী ৰাধাকৃষ্ণনে এটা কথাই কৈ ভাল পাইছিলে যে মই শিক্ষক কাৰণ তেওঁ বহুত অহংকাৰ কৰিব পৰা স্থল নাছিলে নে বাৰু আছিলে কিন্তু তেওঁলোকে সেই অহংকাৰৰ ঊৰ্ধলৈ গৈ আৰু তেওঁলোকে সদায় একেটা কথাকে কৈছিলে যে মই একোৱে নাজানো মোৰ জানিবলৈ যথেষ্টখিনি আছে মই একো নাজানো আপোনালোকে কওকচোন এই যে নমনীয়তাটো এই কৃতজ্ঞ চিত্ৰতাটো যদি যেতিয়া মানুহৰ থাকিব সেই শিক্ষকজনক ছাত্ৰ ছাত্ৰীয়ে নহয় সমাজখনৰ কাৰণে এজন আদৰ্শৱান ব্যক্তি আদৰ্শৱান শিক্ষকলৈ ৰূপান্তৰিত হয় এই কথাখিনি চাগে আমি সকলোৱে হৃদয়ংগম কৰিব পাৰোঁ এটা কথা ডক্টৰ ব্ৰায়েন দাসে ক'লে আমি ৰাজনীতিটো আমাৰ কেইটামান বস্তু যদি আমি জন্মৰ পৰাই লৈ আহোঁ সেয়া হ'ল ৰাজনীতি সমাজনীতি অৰ্থনীতি ধৰ্মীয় নীতি এখন ধৰ্মীয় নীতিটো পৰৱৰ্তী সময়ত আহে যদি যিখন ঘৰত আমি ডাঙৰ দীঘল হৈছোঁ তাৰ পৰা সেই নীতিকেইটা আৰু সেই নীতিকেইটা অবিহনে মানৱ জাতি বা মানৱ সমাজ পূৰ্ণতা নাপায় বুলি কয় আৰু সেইটো স্বাভাৱিক এৰিষ্টটলেও কৈছে আমি গোটেই শিক্ষক যদি আমি ৰাজনীতি বা সেইখিনি চাওঁ দাৰ্শনিকসকলে কৈ থৈ গৈছে এতিয়া কথাটো হ'ল আমি ইমানখিনি কৰাৰ পাছতো শিক্ষকসকলে এই যে আমাৰ এটা পৰিৱৰ্তনৰ সাজ পিন্ধি পেলাই আগবাঢ়ি যাবলগীয়া হয় পৰিৱৰ্তনৰ সাজ খুলি পেলাই যাবলগীয়া হয় নিজস্বতাটো আপুনি ভাল লগাটো শিক্ষকসকলে বেয়া পাবও পাৰে আপুনি ভাল লাগিছে বুলি শিক্ষকক ছাত্ৰসকলক জোৰ জবজ কৰি পেলাই আপোনালোকে বাধ্য কৰি তেনেকুৱা ধৰণৰ কিছুমান শিক্ষা প্ৰদান কৰা বা কৰিবই লাগিব মানসিকতা থকা শিক্ষকতা আজিৰ তাৰিখতো আছে ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আপুনি এগৰাকী বিদ্যালয় এখন শিক্ষানুষ্ঠানৰ মুৰব্বী হিচাপে কৰ্তৃত্বশীল শিক্ষক হিচাপে আপুনি কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইচ্ছা কৰিব আপুনি এটা কথা খুব গুৰুত্বপূৰ্ণ কথা কৈছে যিহেতু কি শিক্ষক এই যিজন মানুহ যে গৌৰৱবোধ নকৰে তেওঁ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে যদিও তেখেত আছিলে বিশ্ববিদ্যালয়ৰ আচাৰ্য ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি তেখেতে কিন্তু যদিও ইমানকেইটা পদ অলংকৃত কৰিছিল কিন্তু তেওঁ তথাপিও এটাই কথা কৈছিল শিক্ষক বুলি ক'বলৈ ভাল পাইছিল আৰু সেইকাৰণে আজি সমগ্ৰ ভাৰতবৰ্ষত নহয় সমগ্ৰ বিশ্বত
কিন্তু ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনক ভালদৰে চিনি পায় এজ এ টিচাৰ য়েছ ভালদৰে চিনি পায় এতিয়া কথাটো হ'ল কি আমাক চৰকাৰী ফালৰ পৰাই বা হওক বা কিছুমান নীতি নিৰ্দেশনা প্ৰেৰণ কৰে আৰু সেই নীতি নিৰ্দেশনাবিলাক আমি কোনো প্ৰতিবাদ নকৰাকৈ আমি পালন কৰি যাব মানে অগ্ৰসৰ হওঁ আচলতে চেষ্টা কৰোঁ অব্যাহত ৰাখোঁ কিন্তু তাৰ মাজতে কিছুমান কথা আহি পৰে যে আমি সাজ পোছাকৰ কথাটো আপুনি ক'ব বিচাৰিছে ইতিমধ্যে উল্লেখ কৰিছে যে বিদ্যালয়ৰ এজন শিক্ষক হ'বলৈ হ'লে সাজ পোছাক পৰিধান কৰাটো যে কিবা বাধ্যতামূলক আৰু যে এইটো চৰকাৰে যে নিৰ্দেশ প্ৰেৰণ কৰিব লাগিব কাৰণটো কি ইয়াৰতো অন্তৰত নিশ্চয় কাৰণ থাকিব লাগে তো কাৰণটো আমি এনেকৈ ভাবোঁ হয়তো আমি কিছুমান শিক্ষা প্ৰতিষ্ঠানত বা শিক্ষা ক্ষেত্ৰখনত আমি দেখিবলৈ পাওঁ হয়তো সেই সাজ পোছাকযোৰে এজন শিক্ষকৰ যিটো নেকি মৰ্যাদা বা এজন পৰিচয় দিবৰ কাৰণে এজন শিক্ষকক সাজ পোছাকৰ কথাটো কিন্তু যথেষ্ট প্ৰাসংগিকতা আছে যথেষ্ট প্ৰাসংগিক বিষয় এইটো যে এজন শিক্ষকে কেনেদৰে শিক্ষকলৈ মানে বিদ্যালয়ত প্ৰৱেশ কৰিব লাগে কেনেকুৱা ধৰণৰ সাজ পোছাক পৰিধান কৰিব লাগে এইটো আৰু এইটো জানিবই লাগে আচলতে এজন শিক্ষকে বিদ্যালয়লৈ যাবলৈ হ'লে বা কেনেকুৱা ধৰণৰ সাজ পোছাক পৰিধান কৰিব লাগে সেইটো জানিব লাগে কিন্তু চৰকাৰী যে নিৰ্দেশ যে ওলাইছে বা চৰকাৰে নিৰ্দেশ প্ৰেৰণ কৰিবলগীয়া হৈছে এইটো আচলতে শিক্ষক সমাজৰ কাৰণে এটা কিন্তু এইটো প্ৰশ্নবোধক এইটো এটা আচলতে বিতৰ্কও হৈছে ইয়াক লৈ যে স্বাভাৱিকতে বিতৰ্ক হৈছে বিষয়টো কিন্তু আমি এনেদৰে ভাবোঁ আমি যিহেতু শিক্ষকতা বৃত্তিৰ লগত যেতিয়াৰ পৰা জড়িত হৈ আছোঁ তেতিয়াৰ পৰা মই কোন ঠাইলৈ ক'ত যাব লাগে ধৰ্মীয় অনুষ্ঠানলৈ কেনেকৈ তাত গৈ কিনে প্ৰদান নামঘৰলৈ কেনেকৈ যাব লাগে বা মৃতকৰ সকামলৈ কেনেকৈ যাব লাগে সাংস্কৃতিক দিশত বা সাংস্কৃতিক পৰিৱেশলৈ আমি কেনেকৈ যাব লাগে সেই ধৰ্মীয় অনুষ্ঠানলৈ কেনেকৈ যাব লাগে এইবিলাক কথা আমি নিজেই জানিব লাগে আৰু নিজে জানে জাৰি কৰিবলগীয়া কথা নহয় মানে এইটো আচলতে বিষয়টো আচলতে মই আচলতে মৰক এই কথাখিনি কৈছোঁ আমি এই কথাখিনি আমি বিশেষ নাযাওঁ আমি আজি সঁচাকৈ কৈছোঁ আমি নতশিৰে সেৱাজনে কথাখিনি আলোচনা কৰিছোঁ কাকো দুখ ধৰা নাই কিন্তু এটা কথা এনেকুৱা এখন চৰকাৰ বা যিকোনো এটা চৰকাৰে যেতিয়া এটা নিৰ্দেশনা জাৰি কৰিবলগীয়া হৈছে এইটো কিন্তু আমি নিজৰ বুকুত হাত থৈ এটা প্ৰশ্ন কৰিব লাগিব আমি আমাক এই বিষয়টো কিয় কাৰণে এখন জাননী জাৰি কৰিবলগীয়া হ'ল সেইখিনি কিন্তু আমি প্ৰত্যেকজন শিক্ষকে আজি তাৰিখত হৃদয়ংগম কৰি আৰু ইয়াৰ শুদ্ধ উত্তৰটো কিন্তু আপোনাৰ হৃদয়তে আছে আপুনি নিজেই পাব কাকো প্ৰশ্ন কৰিব নালাগে আৰু চৰকাৰকো আপোনালোকে দোষাৰোপ কৰিব নালাগে সেইটো কিন্তু মই মুকলিকে কৈছোঁ আৰু আমি ক'লৈ কেনেকৈ কি ধৰণৰ কাৰণ সেই ব্যৱস্থাটো কিন্তু এখন ঘৰৰ পৰা সংস্কৃতিবান ঘৰৰ পৰাই এখন সাংস্কৃতিকভাৱে জীপাল হৈ থকা ঘৰৰ পৰাই কিন্তু তেনেকুৱা ধৰণৰ এটা ভাল পৰিৱেশ গৈছে যিটো আমি কেতিয়াও আমাৰ এই এনেকুৱা হোৱাকৈ নাছিল এইখিনি কথা আচলতে আমি শিক্ষক দিৱসৰ দিনাই পাতিছোঁ আৰু পতাটো প্ৰাসংগিকতা বুলি ভাবিয়ে পাতিছোঁ কিন্তু কোনেও কেতিয়াও নিজক কিন্তু আঙুলিটোৱে গাত পাতি পেলাই ল'ব নালাগে এইখিনি আমি সামগ্ৰিকভাৱে পাতিছোঁ যাতে এগৰাকী শিক্ষকৰ কাৰণে গোটেই সমগ্ৰ শিক্ষক সমাজখনক এজন শিক্ষকে বেয়া এটা কাম কৰিছে কিন্তু গোটেই সমাজখনকে সেইটো যাতে আমাক কেতিয়াও হ'ব নালাগে আমি আশা কৰোঁ কাৰণ এজন শিক্ষকক এখিনি ছাত্ৰই এজন দুজন নহয় এখিনি ছাত্ৰ বুলি কৈছোঁ সকলো ছাত্ৰই কিন্তু খুব ভালকৈ ওপৰলৈ চাই থাকে কি অনুকৰণ কৰে কি পিন্ধিছে কি কৰিছে কেনেকৈ খাইছে কি ধৰণকৈ খোজ কাটল কেনেকৈ দিছে কাপোৰ সাজ কেনেকৈ পিন্ধিছে এজন যদি আমি অপৰিষ্কাৰভাৱে এখন বিদ্যালয়লৈ এজন যাওঁ সেই যে লেতেৰা ছাৰজন সেই যে তামোল খাই অহা ছাৰজন এনেকুৱা ধৰণৰ আমি পৰৱৰ্তী সময়ত কিন্তু আমি শুনিবলৈ পাওঁ যিটো আছে এই কিছু দিনৰ পৰা কিন্তু নোহোৱা হৈছে এইটো কিন্তু আমি শিক্ষক সমাজকো আমি কৃতজ্ঞতা জনাইছোঁ ভাল হ'ব ভাল ডক্টৰ দাস আমি এইখিনি কথা পাতিলোঁ আজিৰ তাৰিখত আমাৰ নতুন শিক্ষানীতি এটা আহিছে যিটো বিৰাট প্ৰত্যাহ্বান আমি যেতিয়া অসমলৈ প্ৰথম ষান্মাসিকৰ যিটো ছেমিষ্টাৰ ছিষ্টেম আহিছিলে ছেমিষ্টাৰ তেতিয়া আমাৰ বিশ্ববিদ্যালয়ত প্ৰথম আৰম্ভ হৈছে তাৰপৰা মহাবিদ্যালয়সমূহলৈ গৈছে তাৰপৰা CGP আহিলে নতুন নতুন ব্যৱস্থাবিলাক আহিলে যিখিনি আমি প্ৰথম অৱস্থাত আমাৰ বুজাত যথেষ্টখিনি অসুবিধা হয় এতিয়াও নেশ্যনেল এডুকেশ্যন পলিচি 2019 যিখন আমাৰ নতুন 2020 ষ্টাৰ্ট কৰিছে আমি এই যিখন নতুন শিক্ষানীতি আইন ভাৰতৰ এইখনৰ জৰিয়তে আমাৰ শিক্ষা ব্যৱস্থাটো একেবাৰে সহজ কৰি পেলাইছে বিভিন্ন সময়ত আমাৰ ভাৰতীয় মানুহে ভাৰতীয় সভ্যতাৰ সমাজক
ইতিহাস সকলোখিনি জনাৰ লগতে বিশ্বখিনিকো জানিবৰ কাৰণে এটা ব্যৱস্থা কৰি দিছে এইটো এটা নতুন এটা তাৰ পলিচি মেজৰ মাইনৰ বহুতখিনি কথাটো আছে এতিয়া কথাটো হ'ল আমি এই বছৰৰ পৰা আমি চলিত বৰ্ষৰ পৰা যদি চাওঁ আমাৰ নতুন শিক্ষানীতিয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে মহাবিদ্যালয়ত এই ক্ষেত্ৰত যথেষ্টখিনি আপোনালোকে অকণমান প্ৰত্যাহ্বানো সালসলনি কৰিলে এই ক্ষেত্ৰত নতুন চামে যিখিনি ভাল পায় খেলিও ভাল পায় নাচ কৰিও ভাল পায় গান গায়ো ভাল পায় সাহিত্যও ভাল পায় আঁকিও ভাল পায় এইখিনিত প্ৰাধান্য দিয়া কিবা ব্যৱস্থা আছেনে আপোনালোকৰ নতুন যিটো শিক্ষা ব্যৱস্থাটোত আপোনাৰ মহাবিদ্যালয়সমূহত এনেকুৱা ধৰণৰ পৰিৱেশ বা ব্যৱস্থা আছেনে নতুন শিক্ষানীতি ইতিমধ্যে আমাৰ আৰম্ভ হৈছে তাৰ প্ৰথমে কৈ ল'ব খুজিছোঁ যে ভালেকেইটা দিশত এতিয়া অকণমান আমাৰ যিটো মুক্ত লিবাৰেল হৈ গৈছে আৰু পৌৰাণিক যিটো শিক্ষা ব্যৱস্থা আছিলে মই অতীজৰ কথা কোৱা নাই আমাৰ ইয়াৰ আগৰ ব্যৱস্থা আছিলে তাত ইয়াত বিশেষকৈ কেইটামান কথা খুব মানে মনপুত হৈছে বা গুৰুত্ব পাইছে সেই কথা হৈছে যে আমাৰ ৰিজিয়নেল লেংগুৱেজ যিটো স্থানীয় ভাষাৰ যিটো আমাৰ কোৱা হয় যে মাতৃভাষাৰ মাধ্যমত শিক্ষা হ'ব লাগে সেইটোত বিশেষভাৱে গুৰুত্ব দিছে প্ৰতিটো অঞ্চলৰ স্থানীয় ভাষাৰ জৰিয়তে বিদ্যা গ্ৰহণ কৰিব পৰা এটা সম্ভাৱনা ইয়াত ৰাখিছে কিন্তু তাত অন্য এটা প্ৰসংগ উত্থাপিত কৰিছে সেইটো অকণমান তাতো মতদৈধ্য থকা বিষয় সেইটোত কৈছে যদিও স্থানীয় ভাষাৰ মাধ্যমতে বিদ্যা শিক্ষা গ্ৰহণ কৰিব কিন্তু কোনো ভাষাক আকৌ জাপি দিব পৰা নাযাব জোৰ জবৰদস্তি কৰিব পৰা নাযাব সেইখিনিৰ এটা বেলেগ বিষয় সেইটোলৈ এতিয়া মই নাযাওঁ গতিকে সেইটো এটা যথেষ্ট মুক্ত আৰু বিশেষকৈ আমি এটা কথা স্বীকাৰ কৰিবই লাগিব যে নিজৰ ভাষাৰ মাধ্যমত শিক্ষা গ্ৰহণ কৰাৰ বিকল্প কিন্তু নাই ভালকৈ বিদ্যা শিক্ষা আয়তন কৰা দেশ জাতিৰ পৃথিৱীক জনাৰ একমাত্ৰ বুলি ক'ব লাগিব ছিংগুল ড'ৰ একমাত্ৰ উপায় হৈছে নিজৰ ভাষাৰ মাধ্যমত বিদ্যা শিক্ষা গ্ৰহণ নহ'লে হয়তো সফলতা আমি আনুষ্ঠানিক বিদ্যায়তনিক এখন চাৰ্টিফিকেট বা মানপত্ৰ পাবলৈ সক্ষম হ'ম কিন্তু দেশ জাতি ধৰ্ম ভাষা সংস্কৃতিক আমি জানিব পৰাটো আমাৰ পূৰ্ণভাৱে সম্ভৱ বিশ্বৰ যদি উন্নত দেশবিলাক চাওঁ সেইটো মাতৃভাষাৰে তেওঁলোকে আৰম্ভ কৰে তাৰপিছতে অন্য দিশটো হৈছে যে বিষয়কেন্দ্ৰিক কিছু মুক্ততা ইয়াত আহি পৰিছে কাৰণ আগতে যিহেতুকে এটা ষ্ট্ৰীম ছায়েন্স আৰ্টছ কমাৰ্চ তেনেকৈ যায় এতিয়া কিন্তু এটা সংমিশ্ৰিত ব্যৱস্থালৈ পৰিৱৰ্তন হৈছে আৰু বিশেষকৈ বহুমুখী পাঠ্যক্ৰমৰ কেইটামান সুবিধা ৰাখিছে আমি এজন আৰ্টছৰ ষ্টুডেণ্টেও ছায়েন্সৰ এটা বিষয় এতিয়া লৈ হিচাপে আমি অধ্যয়ন কৰিব পাৰোঁ যদি কাৰোবাৰ ইচ্ছা আছে আমাৰে কেতিয়াবা থাকি যায় যে যদিও আমি আৰ্টছত বিদ্যা গ্ৰহণ ইকনমিক্স পঢ়িছোঁ কিন্তু মোৰ মেথমেটিক্স খুব ভাল লাগে মই ইচ্ছা কৰিলে সেই বিষয়টো ল'ব পৰা বা যদি মই সঁচাকৈ আগ্ৰহী মই ফিজিক্স বা কেমেষ্ট্ৰি ল'ব পাৰোঁ এতিয়া সুযোগ সম্ভাৱনা আছে আৰু বিশেষকৈ মাল্টি ডিচিপ্লিনেৰী কিছুমান বহুমুখী পাঠ্যক্ৰমো এতিয়া কোৰ্চত অন্তৰ্ভুক্ত কৰিছে যেনেকৈ আমি এতিয়া আমাৰ মহাবিদ্যালয়ত এইবাৰ যিটো ৰুৰেল ডেভেলপমেণ্ট গ্ৰাম্য উন্নয়ন এটা বিষয় হিচাপে গ্ৰাম্য উন্নয়নটো এটা অৰ্থনীতি পাঠ্যক্ৰম হিচাপে এটা প্ৰস্তুত কৰি উলিয়াইছে সেইটো আমি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মুকলি কৰি দিছোঁ ঠিক তেনেকৈ লাইব্ৰেৰিয়ান ইনফৰমেশ্যন ছায়েন্সটো মুকলি কৰি দিছোঁ বা হেল্থ এণ্ড ৱেলনেছ তেনেকুৱা কিছুমান বিষয় আহিছে বা সাহিত্য সংস্কৃতি ৰিলেটেড তেনেকুৱা বিষয়বোৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে মুকলি পৰিৱেশ কলা তেনেকুৱা ধৰণৰ বিদ্যা শিক্ষা ছাত্ৰ ছাত্ৰীসকলে গ্ৰহণ কৰিব পৰা এটা সুযোগ আহি পৰিছে আৰু তৃতীয়টো সুবিধা হৈছে যে এই যে আমাৰ এটা নতুনকৈ এতিয়া এইটো বছৰৰ পৰা আৰম্ভ হৈছে সেইখিনি আৰু অলপ বেছি সময় যোৱাৰ পিছতে ছাত্ৰ ছাত্ৰীসকলে হৃদয়ংগম কৰিব পাৰিব আটাইতকৈ সেই বস্তুটো হৈছে যিটো আমাৰ ABC বুলি এতিয়া কৈছে একাডেমিক বেংক অফ ক্ৰেডিট আমাৰ একাডেমিক বেংক অফ ক্ৰেডিট ছিষ্টেমৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ ডিজিটেল এটা একাউণ্ট খোলা হ'ব যিসকলে এতিয়া নতুনকৈ সমৰ্থত ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকৰ একাডেমিক বেংক ক্ৰেডিট তাত খোলাৰ পিছত আমাৰ ধন টকা পইচা বেংকত জমা ৰখাৰ নিচিনা ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যায়তনিক যিখিনি এচিভমেণ্ট সেইখিনি ক্ৰেডিট আকাৰে তাতে তেওঁলোকৰ সোমাই থাকিব সোমাই থকাৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ কেতিয়াবা দুই এটা আমাৰ সমস্যা হ'ব পাৰে কোনোবা চাকৰি পাব পাৰে কোনোবা বাহিৰলৈ গুচি যাব পাৰে আজিকালি বিশেষকৈ যিহেতুকে সংস্থাপনৰ এটা প্ৰত্যাহ্বান আহিছে কাৰোবাৰ ঘৰুৱা অসুবিধা থাকিব পাৰে 1 বছৰ পঢ়াৰ পিছত যদি কোনোবাই ভাবে যে 2 বছৰ মই প্ৰাইভেট কিবা 1 বছৰ চাকৰি কৰোঁ দুটকা পইচা অৰ্জন কৰি লওঁ অৰ্জন কৰাৰ পিছত তেওঁ পুনৰ বিদ্যালয়লৈ ঘূৰি আহিব পাৰিব আৰু তেওঁ যে সেই একাডেমিক বেংক অফ ক্ৰেডিটটো খোলা হ'ল ডিজিটেলত তাত যিহেতুকে তেওঁ 30 ক্ৰেডিট ধৰি ল'লে এটা সংখ্যা হিচাপে সদ্যহতে জানি থ'লেই হ'ল 30 ক্ৰেডিট যদি তেওঁ অৰ্জন কৰিছিলে প্ৰথম বছৰত সেইটো তেওঁ যেনে আছে তেনেকৈয়ে থাকিব পৰৱৰ্তী বছৰৰ পৰা তেওঁ তাৰ পৰা বিদ্যাটো আৰম্ভ কৰিব পাৰিব সেইটো এটা খুব গুৰুত্বপূৰ্ণ দিশ হিচাপে এতিয়া পৰিগণিত হ'ব গোটেই সমাজ আচলতে লাভান্বিত হ'ব বুলি এটা আমি আশা কৰিব পাৰোঁ তেনেকুৱা নতুন শিক্ষানীতিয়ে কেইটামান আমাৰ সন্মুখত আনি দিছে কিন্তু প্ৰত্যাহ্বান কিছুমান আছে প্ৰত্যাহ্বানবোৰ এনেকুৱা হয় বিশেষকৈ আমাৰ আঞ্চলিক কিছুমান বৈষম্য দেখা যায় বিশেষকৈ আমি ভাৰতবৰ্ষৰ ক্ষেত্ৰতেই যদি কওঁ ৰাজ্যিকেই হওক বা অঞ্চল ভিত্তিক কিছুমান সুবিধা অসুবিধা আমাৰ থাকে
নাথাকে ব্যৱস্থা এটাক ভাৰতবৰ্ষৰ নিচিনা এখন বিশাল দেশত একে সময়তে একেলগে ফলৱৰ্তী কৰিবলৈ যাওঁতে ফলপ্ৰসূ কৰিবলৈ যাওঁতে সেই আঞ্চলিক বা কিছুমান অসুবিধা বা যিটো আমাৰ আঞ্চলিক যিবোৰ কিছুমান বেলেগ থাকে সেইখিনিয়ে কিন্তু কেতিয়াবা প্ৰত্যাহ্বান হিচাপেও দেখা দিয়ে কিন্তু আমি আজিৰ সমাজখনত আধুনিক সমাজখনত একে খোজে সকলোৱে সামগ্ৰিকভাৱে একেলগে খোজ দিবলৈ হ'লে কিন্তু সেই প্ৰত্যাহ্বানখিনিকো আমি মষিমূৰ কৰি আগবাঢ়ি যাব পৰাৰ সম্ভাৱনা আমি ৰাখিব লাগিব এই যি ক'লো নতুন শিক্ষানীতিৰ ওপৰত অকণমান ডক্টৰ বাইৰেন্দ্ৰ দাসৰ পৰা জানিবলৈ আগ্ৰহ কৰিলোঁ এইখিনি আচলতে আমাৰ নতুনকৈ অহা ছাত্ৰ ছাত্ৰীসকলক আমি বিদ্যালয় এৰি ঘৰমুখী হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো কিন্তু তুলনামূলকভাৱে কমিব বুলি আমি আশা কৰিছোঁ আমি আগতেই দেখিছোঁ আঠ বাটতে এৰি পেলাই যোৱা আমি যথেষ্ট পাইছিলোঁ কিন্তু প্ৰত্যাহ্বানটো এনেকুৱা ধৰণকে হ'ব পাৰে চাগে ডক্টৰ দাস যে আমাৰ আন্তঃগাঁথনি প্ৰধান হ'ব পাৰে আন্তঃগাঁথনি আৰু প্ৰান্তীয় যিবিলাক ধাৰা প্ৰান্তীয় যিটো অঞ্চল ভিত্তিক যিবিলাক ক্ষেত্ৰভিত্তিক বা অন্তীয় সেইবিলাক প্ৰান্তীয় প্ৰত্যাহ্বান সেইখিনি যিখিনি সেই প্ৰত্যাহ্বানবিলাক আৰম্ভণিহে হৈছে লাহে লাহে সেইখিনি চাগে নিশ্চয় নোহোৱা হ'ব আমি বিশ্বৰ শিক্ষা ক্ষেত্ৰখনৰ লগত খোজত খোজ মিলাই তেওঁলোকেতো বহুত আগবাঢ়িলে কিন্তু আমি লাহে লাহে কিন্তু আগবাঢ়ি আমি নিশ্চয় পৰৱৰ্তী সময়ত পাৰিম আৰু এইটো নেশ্যনেল যিটো এডুকেশ্যন পলিচি 2019-20 আমি এইটোৱে কিন্তু আমাক এনেকুৱা ধৰণকে হ'ব নতুন চামক শিক্ষাৰ প্ৰতি আৰু লগে লগে তেওঁলোকে একোটা সেই ABC পৰা আদি কৰি যিখিনি পাবলগীয়া আছে তেওঁলোকে আমি আগতে ব্ৰেক লগা মানে আমি মহাবিদ্যালয় এৰিয়ে দিছিলোঁ কিন্তু এতিয়া এইটো নহয় নিজকে সমাজত জড়িত কৰিও পৰৱৰ্তী সময়ত তালৈকে আহিব পাৰে এই ক্ষেত্ৰত কোঁৱৰ ওচৰলৈ আহিছোঁ আমাৰ মহাবিদ্যালয় তেনেকুৱা ধৰণৰ হৈছে আপোনালোকৰ যদি আমি চাওঁ আমি উচ্চ মাধ্যমিক বিদ্যালয়বিলাকতো তেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান এটা আহিছে এইখিনি আমি পৰৱৰ্তী সময়ত নিশ্চয় আমি গম পাইছোঁ আপুনি ইতিমধ্যে কৈছে এতিয়া আমাৰ কথাটো হ'ল আজিৰ তাৰিখত আপুনি যিটো জয়ফুল লাৰ্ণিঙৰ কথা ক'লে আৰম্ভণিতে কৈছোঁ আমি এটা আনন্দদায়ক শিক্ষা দানৰ পদক্ষেপ বা ব্যৱস্থা তাৰ মাজত কিন্তু আমাৰ এইখিনি থাকে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাৰ অবাধ গতিৰ তেওঁলোকৰ প্ৰতিভা আছে খেলা ধূলা নৃত্য নাটক তেওঁলোকে নকৰিবলৈ তেওঁলোকে কিছুমানে কথা কোৱা কলা এটাও আছে আপোনালোকে যদি উলিয়াই আনিব পাৰোঁ এতিয়া আমি কথাটো হ'ল এই ল'ৰা ছোৱালীখিনিক শিক্ষাৰ্থীসকলক আমি কেনেকুৱা ধৰণৰ এখন প্লেটফৰ্ম দিব পাৰোঁ সেই প্লেটফৰ্মখন দিবৰ কাৰণে কিন্তু শিক্ষকজনৰ গুৰুত্বতাটো যথেষ্টখিনি হ'ব মই আকৌ আপোনালোককে টানি আনিছোঁ এতিয়া কেনেকুৱা ধৰণকে ভূমিকা ল'ব পাৰে আপোনালোকে এখন বিদ্যালয়ত আপোনাৰ কথাৰ প্ৰসংগটো যোৱাৰ আগতে মই দুটা কথা কৈ লওঁ নিউ এডুকেশ্যন পলিচি অৰ্থাৎ বা নেশ্যনেল এডুকেশ্যন পলিচি 2020 এই 2020টোত এটা খুব গুৰুত্বপূৰ্ণ বিষয় অন্তৰ্ভুক্ত কৰা হৈছে আমাৰ বিশেষকৈ প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে আৰু তাত বিশেষকৈ আপুনি দেখা পাব যে 1968ত তাৰপিছত আমাৰ 1986ৰ আলম লৈ পেলাই 2020 নিউ এডুকেশ্যন পলিচিটো ইমপ্লিমেণ্টেশ্যন কৰিবলৈ গৈ আছে চৰকাৰে তো ইতিমধ্যে প্ৰায় হৈ গৈছে কামবোৰ আৰু এতিয়া কথাটো হ'ল কি এতিয়া আমি যিবিলাক নি প্ৰত্যাহ্বান পাইছোঁ তাৰ লগত সমান্তৰালভাৱে এই নিউ এডুকেশ্যন পলিচিটোৰ আচলতে আমি বহু আগতেই কৰিব লাগিছিলে কিন্তু এতিয়া আমি যিহেতু আমাৰ ভাৰতবৰ্ষখন উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে আমি যিহেতু লাহে লাহে আমি কৰিছোঁ তো এতিয়া কথাটো হ'ল কি আমাৰ যিটো নেকি ষ্ট্ৰাকচাৰ এটা বনাই দিছে ধৰি লওক আগতে আমাৰ যিটো 10+2 আছিলে এডুকেশ্যন চিষ্টেমটো আৰু আগতে এইটো আছিলে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট তেওঁৰ পৰা আছিলে আৰু এতিয়া মিনিষ্ট্ৰী অফ এডুকেশ্যন এতিয়া এই গোটেই চিষ্টেমটোৱে লৈ গৈছে এতিয়া কথাটো হ'ল কি তাত আছিলে 10+2 তাক সংশোধন ঘটাই 5+3+3+4 চাৰিটা ষ্টেজ অৰ্থাৎ 10+2টোক ডিভাইড কৰি দিছে আৰু ডিভাইড কৰি পেলাই আমাৰ এইকেইটা ষ্টেজ আগবঢ়াইছে প্ৰথম ষ্টেজটো হ'ল আপোনাৰ ফাউণ্ডেশ্যন ষ্টেজ আৰু দ্বিতীয় ষ্টেজটো হ'ল আপোনাৰ ফাউণ্ডেশ্যনৰ পিছতে আহিলে থাৰ্ডটো হ'ব যে মিডল ষ্টেজ তাৰপিছতে আহিছে আপোনাৰ হায়াৰ এডুকেশ্যনটো চাৰিটা ষ্টেজ 5+3+4 প্ৰিপেটৰী ৰাইট 2 নম্বৰটো হ'ল প্ৰিপেটৰী আৰু প্ৰথমটো হ'ল ফাউণ্ডেশ্যন ষ্টেজ তো গতিকে আমাৰ এই 18 বছৰ বয়সৰ ভিতৰত এই আমাৰ যিটো নেকি বিদ্যালয় শিক্ষাৰ যিটো নেকি এটা মানে শেষ কৰিব বিচাৰিছে পৰ্বত তেওঁ মানে এটা খাঁচলৈ আহিব
18 বছৰলৈকে বিদ্যালয়ৰ যিখিনি কাম কাজ পাঠদান, হয়, পাঠদানৰ সেইখিনি আনুষ্ঠানিক শিক্ষাটো 18 বছৰ 18 বছৰ পৰৱৰ্তী সময়ত আমি উচ্চ শিক্ষাটো বেলেগ ধৰণে লৈ যাব সেইকাৰণে লৈ গৈছে এতিয়া কথাটো হ'ল কি এই নতুন শিক্ষানীতিৰ এটা খুব চৰ্চিত বিষয় হৈ আছে যে মেট্ৰিক পৰীক্ষা উঠি যাব নেকি বা নহ'ব এনেকুৱা এটা হৈ আছে কিন্তু সদ্যহতে মই এটা প্ৰত্যেককে শিক্ষক অভিভাৱক সকলোকে এটা আহ্বান জনাব বিচাৰিছোঁ মেট্ৰিক পৰীক্ষা হয়তো এই বছৰ আৰু এটা চান্স মেট্ৰিক পৰীক্ষা হ'ব পাৰে মানে ডাউটফুল এতিয়া মানে কি কাৰণে মই কথাটো ক'ব বিচাৰিছোঁ অলৰেডি ৰেজিষ্ট্ৰেশ্যনটো হৈ গৈছে 10 পাই গৈছেগৈ আৰু বাৰু ৰেজিষ্ট্ৰেশ্যন বাৰ পিছতো হ'ব কিন্তু তাৰ প্ৰক্ৰিয়াৰ মাজত কিন্তু পৰীক্ষা এটা হ'ব গুৰুত্বপূৰ্ণ পৰীক্ষা হয় এতিয়া এই 5+3+3+4 বুলি কওঁতে যে এই শিক্ষা ব্যৱস্থাটোৱে এডুকেশ্যন পলিচিটোত কেনেকৈ আগবঢ়াই নিব পাৰিব এতিয়া প্ৰথম আপুনি এটা কথা কৈছে যে কথা ক'বৰ কাৰণে এজন ভাল বক্তা হ'বৰ কাৰণে এজন ভাল ফুটবলাৰ হ'বৰ কাৰণে এজন ভাল সংস্কৃতিবান নৃত্যশিল্পী হ'বৰ কাৰণে বা এজন ভাল আপুনি খেলুৱৈ হ'ব পাৰে অন্যান্য বিষয়বিলাক আছে তাত কিন্তু এই নিউ এডুকেশ্যন পলিচি অৰ্থাৎ নেশ্যনেল এডুকেশ্যন পলিচিয়ে কিন্তু গুৰুত্ব প্ৰদান কৰিছে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কাৰণ মই আজি এতিয়া আমি ইয়াত কথা সুন্দৰভাৱে উপস্থাপন কৰাটো এটা কলা তেনেকুৱা ধৰণৰ এটা শিক্ষা তাত অন্তৰ্ভুক্ত কৰিছে এতিয়া অন্তৰ্ভুক্ত কৰিছে মই ইতিমধ্যে আমি এটা চাৰ্কুলাৰ পাইছোঁ যে ৰোল প্লে কম্পিটিশ্যন এটা হৈছে আমাৰ বিদ্যালয়বিলাকত আৰম্ভ হৈ গৈছে আচলতে আৰোহণৰ জৰিয়তে নেতৃত্ব প্ৰদান কৰিব ব্যৱস্থাও এটা লৈছে এতিয়া তাৰ কাৰণে শিক্ষা বিভাগে কেন্দ্ৰীয় হওক বা ৰাজ্যৰ শিক্ষা বিভাগে যে এটা খুব গুৰুত্ব প্ৰদান কৰিছে যে ৰোল প্লেটো ধৰি লওক এখন নাটক কৰিব লাগে ল'ৰাটোৱে নিজৰ চৰিত্ৰ ৰূপায়ণ কৰিব লাগে এজন শিক্ষকৰ চৰিত্ৰ কেনেকৈ এজন অভিনেতাৰ চৰিত্ৰ কেনেকৈ বা এজন খেলুৱৈ হ'বলৈ কি কৰিব লাগে তাৰ প্ৰত্যেকৰে বেমাৰ আজাৰ হ'লে ডক্তৰ হ'বৰ কাৰণে তাৰ কি হ'ব লাগে কেনেকুৱা ধৰণৰ হেৰি কৰিব লাগিব তাৰ এটা কি কৰিছে তাৰ থ্ৰ' এক্টিভিটি ল'ৰা ছোৱালীবিলাকে এতিয়া হৈ গৈছে আচলতে প্ৰয়োগ কৰাই হৈছে নতুন এডুকেশ্যন শিক্ষানীতি সেইকাৰণে তেওঁলোকে এক্সপাৰ্ট আৰু তেওঁলোকে আহি গৈছে কিন্তু আমি কি কৰিব লাগিব শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰী মই যে কৈছোঁ এজোপা বৰগছ আৰু কথাটো হ'ল কি তেওঁলোকক যে আমি টিচাৰ বুলি ক'লে টেকফুলনেছ কেৰেক্টাৰটো বুলি ক'লে ভাল চৰিত্ৰৰ শিক্ষক হ'বই লাগিব এফিচিয়েঞ্চি মানে কি তেওঁৰ দক্ষতা থাকিব লাগিব শেষৰ এটা শব্দ কওঁ কিন্তু দেই মই এইটো প্ৰায় কওঁ মই এই শব্দটো যে শেষৰ TESCHER আৰ মিনছ হ'ল কি ৰেডিনেছ তাৰমানে প্ৰতিটো মুহূৰ্তত শিক্ষকজন সাজু হৈ থাকিব লাগিব কাৰ কাৰণে মানে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সৈনিক হিচাপে থাকিবলৈ সৈন্য বাহিনী এজন মানে জোৱানৰ দৰে হয়নে বাৰু জোৱানৰ দৰে কোনটো মুহূৰ্তত কি হৈ ক'ব কি ল'ৰা এজনে প্ৰশ্ন সুধিব তো সেইকাৰণে ৰেডিনেছ হ'ব লাগিব ৰেডি হৈ থাকিব লাগিব এই কথাখিনি চাওক মই আপোনালোকক আজি যে কৈছোঁ মই আজি বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত পুৰস্কাৰপ্ৰাপ্ত মই শিক্ষকসকলকো আনিব পাৰিলোহেঁতেন ইতিমধ্যে ৰাজীৱে পাইছে জিলা কৃতি শিক্ষক মই সেইখিনি আমাৰ জ্যেষ্ঠ শিক্ষকসকলকো আজি এই মজিয়ালৈ আনিব পাৰিলোহেঁতেন কিন্তু কথাটো হ'ল আমি নতুন চামেৰ মানুহে এই নতুন শিক্ষা ব্যৱস্থাটোত যিসকলে নতুনকৈ চাকৰি জইন কৰিছে বা তেওঁলোকে যোগদান কৰিছে তেখেতসকলে এই কথাখিনি জনাটো খুবেই প্ৰয়োজন আৰু কাৰণ শিক্ষকতা বৃত্তি যেতিয়া আপুনি উজাৰি দিব আপোনাৰ কিন্তু শেষ নহয় আপুনি পানী মানে এটা জাৰৰ লগত যদি তুলনা কৰে পানী শেষ হ'ব পাৰে কিন্তু পানী সেই আপোনালোকে নেদেখাকৈ কিন্তু জাৰটোত পানী ভৰ্তিয়ে হৈ থাকে আচলতে আপুনি ঢালিয়ে আছে হয়নে বাৰু ঘটিটো ঢালি আছে আৰু সেই পানীখিনি জ্ঞান আপুনি দি আছে যুগ যুগান্তৰলৈ দি থাকিব পাৰিব আচলতে এনেকুৱা কথাবিলাক শিক্ষকটো বৃত্তিটো লোৱাৰ লগে লগে তেওঁ তাত সোমাই যাব লাগে কৈছোন যিমানেই বিলাই দিবা সিমানেই মহান হ'বা এই কথাটোৱে কৈছোঁ মানৱতা আমাৰ সেই যুগ যুগান্তৰলৈ ৰাখিব পৰাটো আৰু সদায় কিন্তু নিজৰ অন্তৰৰ দুৱাৰখন খুলি ৰাখক আৰু এটা কথা আপ টু ডেট যাক কোৱা হয় প্ৰত্যেক দিনাৰ কথা কিন্তু আপুনি জানিব লাগিব বিশ্বত ক'ত কি হৈছে ঘৰৰ চাৰিওফালে ধৰক কাৰোবাৰ ঘৰত শান্তি বিয়া এখন হৈছে কাৰোবাৰ ঘৰত দহা হৈছে এইখিনিও জানক কোনো কথাটো নাই কিন্তু বিশ্ব দৰবাৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি এতিয়া কি কাৰণেনো হৈছে আজি আমাৰ যদি চাওঁ সূৰ্যলৈ আমাৰ মানুহ পঠিয়াইছে চন্দ্ৰগ্ৰহণ চন্দ্ৰযান এই কথাখিনি যদি নাজানে তেতিয়াহ'লে এজন শিক্ষক আচলতে সেই বস্তুটো কিন্তু আমাৰ মান্ধাতা যুগৰ শিক্ষা ব্যৱস্থাটো কিন্তু নোহোৱাকৈ নতুন ব্যৱস্থা এটা কৰিব পাৰে আমি শেষ পৰ্যায়লৈ আহিছোঁ আজি যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা আমি ইয়াত আলোচনা কৰিলোঁ আলোচনা নহয় কথা পাতিছোঁ আলোচনালৈ নহয় আৰু আমাৰ আজি এই পবিত্ৰ শিক্ষক দিৱসটোত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাৰ প্ৰত্যেকজন শিক্ষক আমি শ্ৰদ্ধা জনাই কথাখিনি পাতিছোঁ আৰু নিজৰ বুলি ল'ব কিন্তু এটা কথা মনত ৰাখিব নিজৰ বুলি ল'ব তেতিয়াহে আমি অকণমান হ'লেও আমাৰ এই আলোচনাৰ পৰা কিছুমান কিঞ্চিত হ'লেও সফল হৈছে বুলি আমি অনুভৱ কৰিম ডক্টৰ দাস আমি প্ৰায় শেষ পৰ্যায়লৈ আহিছোঁ
আপোনালোকৰ শ্ৰেণী বিভাগ শ্ৰেণীৰ যথেষ্ট থাকে, কষ্ট থাকে, আপোনালোকৰ গৱেষণামূলক কামো থাকে আৰু ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰতো, কাৰণ বিভিন্ন সময়ত আপোনালোকৰ আজিকালি শিক্ষা ব্যৱস্থাটোৱে সময়ো বান্ধি দিছে, এনেকুৱা ধৰণকে কৈছে। তাৰ মাজতে কিন্তু আপুনি এজন মানুহ, সাংসাৰিক মানুহ, সমাজৰ মানুহ, এখন ঘৰ আছে, এটা পৰিয়াল আছে, তাতো কিন্তু আমি সময় দিব লাগে। আৰু সেই পৰিয়ালটোৰ পৰাই আমাৰ আচলতে এজন প্ৰকৃত শিক্ষক নিৰ্মাণত সৃষ্টিত কিন্তু গুৰুত্ব প্ৰদান কৰে। আপুনি কি কয় এই ক্ষেত্ৰত? এইটো এটা ডাঙৰ প্ৰশ্ন মানে আমাৰ কয় যে ঘৰেই শিশুৰ আচল শিক্ষাৰ ঠাই। আৰু শিক্ষকৰ কথালৈ যদি আমি আহোঁ, শিক্ষকৰ ক্ষেত্ৰত কিন্তু মাকেই হৈছে প্ৰথম শিক্ষক। আৰু শিশুৱে, আৰু আমাৰ ব্যক্তিগত জীৱনতো আমি সেইটো মৰ্মে উপলব্ধি কৰোঁ। মই আজি যিমানখিনিলৈকে এতিয়ালৈকে শিকিছোঁ তাৰ 50% কিন্তু শৈশৱতে জন্মৰ কিছুদিনৰ ভিতৰতে যিমানখিনি মোৰ মনত আছে, মাতৃৰ পৰা আমাৰ জীৱনৰ আধা শিক্ষা আমি সঁচাকৈয়ে গ্ৰহণ কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত আচলতে সেই পৰিৱেশৰ পৰাই আমি, আৰু এটা কথা এইখিনিতে মনত পৰিছে, মই কৈ থোৱাটো ভাল হ'ব, শিক্ষকে ছাত্ৰক শিকাব নোৱাৰে। আমি কাকো কোনো বিদ্যা আমি তেওঁক দি দিব নোৱাৰোঁ। শিক্ষকজনৰ দায়িত্বটো হৈছে, এতিয়া গোটেই সৰ্বজন, গোটেই পৃথিৱীতে সেইটো এতিয়া স্বীকাৰ কৰিছে, এই শিক্ষকজনৰ দায়িত্বটো হৈছে শিকিবৰ কাৰণে তেওঁক ভিতৰৰ পৰা এটা শক্তি প্ৰদান কৰা বা সেই শক্তিটোৰ জাগ্ৰত কৰা। তাৰমানে তেওঁৰ ভিতৰত থকা সংজীৱনী শক্তিটোক তেওঁৰ মাজৰ পৰা ফুলাই তোলা বা বিকশিত কৰি তোলাটোহে আচলতে শিক্ষক এজনৰ দায়িত্ব। আৰু যিজন শিক্ষকে সেইখিনি কৰাত সফলতা হৈছে, তেওঁ নিজকে এজন সফল শিক্ষক বুলি দাবী কৰিব পাৰে। আৰু মাৰ্টিন লুথাৰ কিঙে সেই কথাটো কৈ থৈ গৈছে, তেওঁ যিহেতুকে গোটেই বিশ্বৰ এজন মহান ব্যক্তি আছিলে, বা তেওঁ এজন সেই লাইনত সামাজিক বিশেষকৈ ভালেখিনি অৱদান, তেওঁ স্বীকাৰ কৰি গৈছে যে শিক্ষকজনৰ মূল দায়িত্বটোৱেই হৈছে তেওঁ ছাত্ৰজনৰ ভিতৰৰ যিটো ইন্ট্ৰিনজিক শক্তি যিটো তেওঁ আছে, সেই শক্তিটোক আচলতে জগাই তুলিব পৰাটোহে শিক্ষকজনৰ প্ৰকৃত কাম। আৰু বাকী বিদ্যা শিক্ষা অৰ্জন কৰাটো তেওঁৰ নিজৰ দায়িত্ব, তেওঁ শক্তি অনুসৰি, তেওঁ কষ্ট কৰাৰ সামৰ্থ্য অনুসৰি অৰ্জন কৰিব। কিন্তু অৰ্জন কৰিবলৈ আমি সেই মানসিকতাটো বা সেই শক্তিটো তেওঁক যেতিয়া জগাই তুলিব পাৰিছোঁ, বা মই যদি এটা সামান্য কথা ক'লে, এটা বক্তব্য এটা ৰাখিলোঁ, সেই বক্তব্যৰ পৰা যদি এজন ছাত্ৰই তেওঁ বিদ্যা শিক্ষা অৰ্জন কৰিবলৈ যদি তেওঁ প্ৰেৰণা পালে, সেইটোহে কিন্তু শিক্ষা। অৰ্জনটো তেওঁ নিজে কৰিব, কিন্তু তাত সেই প্ৰেৰণাটো আমাৰ ফালৰ পৰা যাব। এইজন হ'ল এজন শিক্ষকৰ এটা পৰিয়ালৰ দায়িত্ব। আমি যদি চাওঁ, আজিৰ তাৰিখত আমি নতুন চামৰ শিক্ষকে কৰিবলগীয়া যথেষ্টখিনি, কাৰণ তেওঁ এজন শিক্ষক ডাইনামিক হৈছে, ইউনিক হৈছে, আৰু এজন শিক্ষকৰ নতুন চামৰ মানুহে যথেষ্টখিনি খেলা ধূলা পৰা আদি কৰি সকলো ক্ষেত্ৰতে জড়িত হৈ সমাজখনকো আগবঢ়াই লৈ গৈছে। এতিয়া কথাটো হ'ল, আমি নতুন প্ৰজন্মৰ শিক্ষক এজনে বা শিক্ষয়িত্ৰী এগৰাকীয়ে এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যোৱা মানে এখন সমাজক আগবঢ়াই লৈ যোৱা। এই ক্ষেত্ৰত আমাৰ দায়িত্ব আৰু কৰ্তব্য কেনেকুৱা হোৱা উচিত বুলি আপুনি অনুভৱ কৰে? নতুন প্ৰজন্মৰ শিক্ষক হিচাপে বিশেষকৈ আজি আমি যিখিনি দেখিছোঁ, নতুন প্ৰজন্মৰ শিক্ষক শিক্ষয়িত্ৰীসকল, তেখেতসকল যথেষ্ট পৰিমাণে শিক্ষাবৃত্তিৰ লগত এটা খুব সৌহাৰ্দ্যপূৰ্ণভাৱে জড়িত হৈ পৰিছে। আৰু কিন্তু আমি এনেকুৱা ধৰণৰ শিক্ষক দেখিছোঁ, হয়তো তেওঁলোকৰ বহুত সিহঁতি হাইলি কোৱালিফাইড, কেলিবাৰ আছে, যথেষ্ট আছে, কিন্তু তেওঁলোকে মই যিখিনি দেখিছোঁ, আচলতে এইটো আক্ষেপ কৰি কেনে মই কাকো কথা কোৱা নাই, মই যিটো পৰিৱেশটো দেখিছোঁ কাৰণে এইটো নেকি বাস্তৱ কথাখিনি ক'ব বিচাৰিছোঁ। এটা কথা হ'ল কি, নতুন প্ৰজন্মৰ সেইসকল কেলিবাৰ থকা বা সেইসকল গুণৰ অধিকাৰী, যোগ্যতা থকা শিক্ষক শিক্ষয়িত্ৰীসকলে, গৰিষ্ঠ সংখ্যক শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলৰ লগত, যিটো মই অলপ আগতে উল্লেখ কৰিছিলোঁ যে সহাৱস্থান কৰি ছাত্ৰ ছাত্ৰীসকলক যেনেকৈ আত্মিকতাৰে মানে পাঠদান কৰি আছে, জয়ফুল লাৰ্ণিংটো কৰি আছে, বা তেওঁলোকক এটা পৰিৱেশ দিছে খুব সুন্দৰভাৱে, নিজেও বিলীন হৈ গৈছে, এই বৃত্তিটোৰ লগতে বিলীন হৈ গৈছে, লগতে ছাত্ৰ ছাত্ৰীসকলকো বিলীন হৈ গৈছে, লগত আদৰ্শ শিক্ষকলৈ ৰূপান্তৰিত হৈছে। কিন্তু তাৰ মাজতে কিন্তু কিছুমান শিক্ষক নথকা নহয়, এইটো মই নিজেও যিহেতু পাইছোঁ, ব্যক্তিগত এটা অনুভৱ হয় মোৰ। এইটো কোনো শিক্ষকে যাতে মোক দোষাৰোপ কৰিব নালাগে, মই নগণ্য কম সংখ্যক শিক্ষক শিক্ষয়িত্ৰীৰ কথা কৈছোঁ, তেওঁলোকৰ যথেষ্ট প্ৰতিভা আছে, মোৰ প্ৰতিভা আছে, তেওঁ নিজৰ লগত থৈ দিছে প্ৰতিভাবিলাক, বিকাশ কৰিবৰ কাৰণে
প্ৰকাশ কৰা নাই প্ৰকাশ কৰা নাই আৰু সেই প্ৰকাশ কৰিবৰ কাৰণে যিটো তেওঁলোকক বিকাশ কৰাবৰ কাৰণে মই পুনৰবাৰ ঘূৰি আহিব লাগিব এটা ইনষ্টিটিউটত যদি কওঁ যে এই দ্য হেড অফ দ্য ডিপাৰ্টমেণ্ট যিজনী ডিপাৰ্টমেণ্টৰ হেডজনে তেওঁক কেনেকৈ উলিয়াই আনিব পাৰে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া মই যিসকল নেকি মোৰ লগত যিসকল নেকি সহকৰ্মী আছে তেওঁলোকে যথেষ্ট কম্পিউটাৰতে হওক বা খেলা ধূলা বা আৰ্টিষ্ট যথেষ্ট উন্নত যথেষ্ট মানে আগবঢ়া তেওঁলোকক এতিয়া যে সেই নিউ এডুকেশ্যন পলিচিয়ে কি কৰিছে যে প্ৰতিটো ক্ষেত্ৰতে টেকনলজিকেল ডেভেলপমেণ্ট কৰিব বিচাৰিছে আধুনিক প্ৰযুক্তি কৌশল ব্যৱহাৰ কৰি কেনে লৈ যাব লাগিব শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলক আৰু সেই শিক্ষক শিক্ষয়িত্ৰীসকলে কামখিনি অব্যাহত ৰাখিছে কিন্তু তাৰ মাজতে কিন্তু কিছুমান শিক্ষকে আছে প্ৰতিভা কিন্তু কামত নাই কামত আছে গৰু নেবেহাল থকাতকৈ নথকাই ভাল এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা কিন্তু কম পৰিমাণৰ সেইসকল শিক্ষকক আমি আহ্বান জনাব লাগিব আৰু সেইসকল শিক্ষকক আমি এটা পৰিৱেশ দিব লাগিব যাতে এটা যোগাত্মক বাৰ্তাটো আহে আজি টেটৰ শিক্ষক বা আজি নতুন প্ৰজন্মৰ শিক্ষক তেওঁলোকে সেই নতুন প্ৰজন্মৰ শিক্ষকসকলে বহুত কিবা কিবি কৰিব পাৰে কাৰণ শিক্ষাগত নতুন নতুন ব্যৱস্থা পাই আহিছে আৰু এতিয়া আপোনালোকে ইতিমধ্যে আমাৰ ঈশ্বৰ দুগৰাকীমান বিজ্ঞানী আহিছিলে আমাৰ নামচাং চাহ বাগিচা আদৰ্শ বিদ্যালয়ত তেওঁলোকে যিবিলাক নেকি উদ্ভাৱনীমূলক সৃষ্টি যিবিলাক তেওঁলোকে দেখুৱাইছে তেওঁলোকে সেইবিলাক দেখি পেলাই আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীবিলাকে তাত জড়িত কৰি পেলাই আনি আমাৰ প্ৰত্যেক শিক্ষকবিলাকতে তাত দিব লাগে সেই আৰ্হিবিলাক মডেলবিলাক আনি দিব লাগে এতিয়া আমাৰ বিদ্যালয়সকলৰ বিজ্ঞানৰ যিবিলাক মডেল হয় বা বিজ্ঞানৰ যিবিলাক প্ৰকল্প বনোৱা হয় সেই প্ৰকল্পবিলাকৰ জৰিয়তে কি হয় ছাত্ৰ ছাত্ৰীসকলে ঘৰুৱাভাৱে কিছুমান প্ৰকল্প প্ৰস্তুত কৰিছে ভবাই নাই আপুনি নেভাবিব তেওঁলোকক অকল এটা পৰিৱেশ দিব লাগে পৰিৱেশটো দিবলৈ হ'লে কোনে কৰিব এই নতুন প্ৰজন্মৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰিৱেশটো দিব লাগিব সেই ছাত্ৰ ছাত্ৰীসকলক আৰু তাৰ কিন্তু গুৰু দায়িত্ব প্ৰধানজনৰ আছে লগে সমান্তৰালভাৱে কিন্তু শিক্ষকৰ সহকাৰী শিক্ষক আৰু দ্বিতীয় কথাটো হ'ল কি এই যে মই প্ৰজেক্টৰ কথা ক'লোঁ প্ৰকল্প নিৰ্মাণ কৰিলে যে IIT ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি তেওঁলোকে সেই বিদ্যালয়ৰ পৰা প্ৰজেক্ট যিবিলাক নি প্ৰস্তুত কৰে তেওঁলোকে ঘৰুৱাভাৱে প্ৰজেক্ট প্ৰস্তুত কৰিছে মোৰ বিদ্যালয়তে কালি পৰহি আমি প্ৰজেক্টৰ কামবিলাক আৰম্ভ কৰিছোঁ তেওঁলোকক অকল মই এটা পৰিৱেশ দিছোঁ আৰু কিছুমান ইনষ্ট্ৰাকশ্যন দি দিছোঁ যে এইটো বস্তু এনেকৈ এইটো তেওঁলোকে নিজেই কৰিছে আৰু সেই নিজেই কৰা যিটো নেকি মানে প্ৰৱণতা সেইটোৱে শিক্ষা আৰু তেওঁলোকক যদি তেনেকৈ ধৰণে যদি আমি ইনভলভ কৰিব পাৰোঁ আমাৰ শিক্ষা ব্যৱস্থাত কোনো সমস্যাই নহয় একো সমস্যাই হ'ব নোৱাৰে শিক্ষা ব্যৱস্থাত এইখিনি হ'ল নতুন প্ৰজন্মৰ শিক্ষকসকলে আৰু নতুনকৈ যিসকলে কালি পৰহি এইকেইদিনতে চাকৰি জইন কৰিছে বা যোগদান কৰিছে তেখেতসকলৰ প্ৰতি এটা বিনম্ৰ আহ্বান আৰু আপোনালোকে নিজৰ ল'ৰা ছোৱালী বুলি ভাবি নিজৰ ছাত্ৰ ছাত্ৰী ককাই ভাই বুলি ভাবি যদি তেখেতসকলৰ লগত আত্মিকতাৰে সম্পৰ্ক এটা গঢ়ি তুলিব পাৰে আপুনি দুখে সুখে চাব আপোনালোকক কিন্তু সেই ছাত্ৰজনে বা শিক্ষাৰ্থীজনে আজীৱন হৃদয়ত লৈ ফুৰিব আৰু সেই হৃদয়ত লৈ ফুৰাটোৱে হ'ব আপোনালোকৰ কাৰণে আটাইতকৈ ডাঙৰ পুৰস্কাৰ যি পুৰস্কাৰ ৰাষ্ট্ৰপতি পুৰস্কাৰেই হওক বা অন্যান্য ধৰণৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰ তাতকৈ কোনো গুণেই কম নহয় মই সেইকাৰণে ভাবোঁ আজিৰ তাৰিখত কিন্তু আমাৰ শিক্ষক সমাজক লৈ একেবাৰে সাংঘাতিক ধৰণকে সমালোচনাৰ চৰ্চা হোৱা দেখিবলৈ পোৱা যায় যিখিনি এই সমালোচনাৰ চৰ্চাৰ এইখিনিৰ পৰা আঁতৰি আহি আমি শিক্ষক সমাজেও কিন্তু বৰ্তমান সময়ত খাপ খোৱাকৈ কিন্তু আত্মসমালোচনাৰ খুবেই প্ৰয়োজন হয় আৰু সেই আত্মসমালোচনাৰ জৰিয়তে নিজকে আত্মশোধন কৰি পৰৱৰ্তী সময়ত যদি আমি ভাবোঁ যে মোৰ এইখিনিতে ক'ৰবাত এইখিনি ড্ৰবেক্স আছে এইখিনি কৰিব পৰা নাই পৰৱৰ্তী সময়ত সমিল মিলে আৰু এটা কথা কি আমি নাজানো বুলি কোৱাটো কিন্তু বৰ লাজৰ কথা নহয় সঁচাই নাজানো বুলি কৈ আৰু নাজানো বুলি কৈ যোৱাৰ লগে লগে কোনো এজন শিক্ষক তল পৰি নাযায় বা নাজানে কিন্তু শিকিবলৈ যেতিয়া মানুহৰ আগ্ৰহ থাকে নজনাতে যথেষ্টখিনি আগবঢ়াই লয় কিন্তু জনা মানুহ এজনে যেতিয়া নাজানো বুলি কয় তেতিয়া কিন্তু সমাজৰ কাৰণে কিন্তু এটা ডাঙৰ ক্ষতি কৰে আৰু যিটো মানে শিক্ষক সমাজখনৰ প্ৰতিও ক্ষতি সমাজৰ প্ৰতি আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিন্তু সাংঘাতিক ডাঙৰ ব্যাঘাত বা ক্ষতি হৈ পৰিব পাৰে আজি এনে এটা পবিত্ৰ ক্ষণত আমি আপোনালোকৰ বেয়া গুণখিনি আৰু শিক্ষকতা বৃত্তিৰ সৈতে জড়িত হৈ থকা সমালোচনাত্মক দৃষ্টিভংগীৰ কথাখিনি নাপাতি আমি আশা কৰিম আপোনালোকে ভৱিষ্যতৰ এই মানৱ গঢ়া কাৰখানাত জড়িত হৈ আছে যেতিয়া নেকি প্ৰত্যেকটো শিশুকে প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীকে আপোনালোকে সোণৰ দৰে গঢ়ি তোলক জ্বলাই আপুনি পুৰি এটা সোণৰ দৰে জিলিকাই তোলক তেতিয়াই চাব আপুনি মন কৰিব আপুনি এজন প্ৰকৃতাৰ্থতে শিক্ষক পুৰস্কাৰপ্ৰাপ্ত শিক্ষক নহয় প্ৰকৃতাৰ্থতে শিক্ষক হ'ব যেতিয়া সেই আপোনাক হৃদয়ত লৈ ফুৰিব যেতিয়া আপোনাক ক'ৰবাত দেখিলে বাইদেউ ভালে আছে ছাৰ ভালে আছে বুলি কৈ যেতিয়া আপোনালোকে ওচৰ পাজৰ চৌপাশে আপোনাক বেৰি ধৰিব তেতিয়া অনুভৱ কৰিব যে হয় মই এই শিক্ষকতা বৃত্তিত জড়িত হৈ পেলাই
অন্য নহ'লেও কিন্তু মই সমাজৰ কাৰণে কিবা এটা কৰিব পাৰিলোঁ বুলি সেই মানসিকতাটো যেতিয়া গঢ় লৈ উঠিব তেতিয়াই ভাবিব যে আপুনি এজন প্ৰকৃত আৰু সফল শিক্ষক। আজি এই পবিত্ৰ দিনটোত আমাৰ মাজত এনে দুজন শিক্ষক আহি এই কথাখিনি আমি পাতিলোঁ। তাৰ বাবে ডক্টৰ বাৰীন্দ্ৰ দাস আৰু ৰাজীৱ কোঁৱৰক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু লগতে এই পবিত্ৰ শিক্ষক দিৱসক আপোনালোকক পুনৰবাৰ সেৱা জনাইছোঁ আৰু শুভেচ্ছা জনাই এই অনুষ্ঠানটো আপোনালোকলৈও বিশেষকৈ VNSলৈ আমি কৃতজ্ঞতা জনাইছোঁ আৰু যাদৱ গগৈলৈ আমি ধন্যবাদ জনাইছোঁ। ইমান এটা সুন্দৰ পৰিৱেশত আমি আজি খুব এটা সুন্দৰ পৰিৱেশ, ধন্যবাদ। গুৰুত্বপূৰ্ণ দিন এইটো। ধন্যবাদ।